Kardom, Carving Long Life. Haji Amar Institute Leena by Ma'am, Amar Usod Leena Ma'am Ahise. আজি আমাৰ কাৰণে খুবে ভাল দিন বুলি ক'ব লাগিব কাৰণ আমাৰ ষ্টুডিওত তেনেকে এস্ট্ৰোলজাৰ বিলাকক তেনেকে আমি আগতীয়ে তেনেকে হেৰি তানে মই ফাৰ্স্ট টাইম আপুনিয়ে ফাৰ্স্ট টাইম আমি বিভিন্ন প্ল্যাটফৰ্মৰ মানুহখিনিক আমি ইয়াত আমন্ত্ৰণ কৰিছো যেনেকে ডিপাৰ্টমেন্ট আৰু টিচাৰ্স আৰু পঢ়া-শুনা ভাল হোৱা ল'ৰা-ছোৱালী বিলাকক আমি এনে কিন্তু এস্ট্ৰোলজাৰ ফিল্ডত আমি প্ৰথম আপুনিয়ে প্ৰথম আছে গেষ্ট হিচাপত গতিকে আপোনাক আমি কাৰ্বি পোহৰে আদৰণি জনাব বিচাৰো ধন্যবাদ বহিলে হ'ব হয় থ্যাংক ইউ ওয়েলকাম তেতিয়াহলে আপোনাৰ ফালৰ পৰা আপুনি নিজে ইন্ট্ৰোডিউসটো দিব মই একচুয়ালি এস্ট্ৰোলজাৰ বুলি নহয় মই ৰেকি গ্ৰেণ্ড মাষ্টাৰ এঞ্জেল হিলাৰ টেৰ ৰিডিং কৰো বাস্তু শাস্ত্ৰৰ ওপৰত মই মানে কৰো আৰু লগতে এঞ্জেল কাৰ্ড হিলাৰ মই গুটেখিনি মানে অকাল্টত যিখিনি থাকে আধ্যাত্মিক লাইনৰ সেইখিনি মই কৰা হয় মোৰ ফালৰ পৰা মই একচুয়ালি আজি 3 বছৰ আগতে ধৰক মই এজনী সাধাৰণ লেডি 3-4 years আগতে সাধাৰণ হাউসৱাইফ বিলিও কলো মানে হেৰি নাই মই হাউসৱাইফ আছিলো কিন্তু মই এটু লাইনত অহা কাৰণটো মোৰ হাজবেণ্ড একচুয়ালি ডিফুৰ প্ৰায় জানে মোৰ হাজবেণ্ডৰ দুটা কিডনি ফেইল হয় তেওঁ যেটো সময়ত মই এই শিকিব আহিছিলো মই কিন্তু ফুললি ডিপ্ৰেছন মই নিজেও ডিপ্ৰেছন মোৰ ল'ৰা-ছোৱালী ডিপ্ৰেছন কিয় মোৰ হাজবেণ্ডৰ দুটা কিডনি ফেইল হৈছে বুলি মই গম পালো তাৰ পিছত মানে হবই নোৱাৰে তাৰ পিছত মই এনেকে ফেসবুক এনৰোল কৰি থাকোতে এদিন ফেসবুকত দেখিলো ৰেকি আৰু মোক একৰাকি মোৰ ওয়েল উইচাৰ বুলি ক'ব লাগিব তেওঁ মোক ক'লে যে আপুনি হাজবেণ্ডক ৰেকি হিলিং দিয়ক আচ্ছা ৰেকি কি বস্তু মই আৰু ভাবিছো ৰেকি বুলি কোৱা লগে কিবা এটা অনলাইন বিজনেস হ'ব মই একোজ পিছুৱাই আহিলো পাছত তেওঁ কোৱাৰ পাছত মই চালু মই তেতিয়া বেংগলৰত আছিলো হাজবেণ্ডক ট্ৰিটমেন্ট কৰি আছিলো তাৰ দুদিন মানৰ পাছত মই ভিডিও বিলাক সব চালো ৰেকি কি হয় মোক সবে কৈ আছে ৰেকি মই চাওঁতে দেখিলো ৰেকি এনেকুৱা হয় গুৰুৱে শিকাব লাগে গুৰুৱে শক্তিপাত দিব লাগে যেটো আপুনি আপোনাৰ হাতত এটা ৰেকি আছে গুৰুৱে শিকাব লাগে তেতিয়া গুৰুৱে যেতিয়া শক্তিপাত দিব ট্ৰিটমেন্ট দিব তেতিয়া আমাৰ হাতত ৰেকি আহে কিন্তু মই হেদিনাখন হাজবেণ্ডক লৈ বেংগলৰৰ পৰা ডিফু আহি আছো বেংগলৰ এয়াৰপৰ্টতে মোৰ তৎক্ষণাত দাঁতৰ বিষ হ'ল সো মই ভাবিলো মই ইউটিউবত ভিডিও চাই আছো আমাৰ হাত দুখনে দিবলে হিলিং কৰিলে ভাল হৈ যায় মই অলপ সময়ৰ কাৰণে এনে আৰু মই একো নাজানো হেতু বিষয়ে এনেকে দিলো একদম মিৰাকল মানে মোৰ দাঁতৰ বিষ ভাল হৈ গ'ল মই তেতিয়াই গম পালো ইয়াত কিবা এটা পাৱাৰ আছে মই শিকিব লাগিব বা মোৰ হাজবেণ্ডক হিলিং দিয়াব লাগিব মই হিলিং আহি মই তেওঁক হিলিং দিয়ালো এমাহ দিয়ালো তেওঁ অলপ মই ইমপ্ৰুভ দেখিছো দুমা দিয়ালো এটা এনাৰ্জি এক্সচেঞ্জ থাকে যেটো নেকি মই তেতিয়া এফৰ্ড কৰিব নোৱাৰো বেছিও নহয় 3100 মই হেতু টাইমত হেখিনি মানে এফৰ্ড কৰিব নোৱাৰো মই চিন্তা কৰিলি 3100 তেওঁ মই কিমান হিলিং কৰি থাকিম মই ভাবিলো মই নিজে শিকিলো তাৰ পিছত নিজে শিকিলম বুলি ভাবি মই জৰহাটত ইয়াত ডিগ্ৰী থাকে 5টা ফাৰ্স্ট ডিগ্ৰী সেকেন্ড ডিগ্ৰী শিকিলো তাৰ পিছত মোৰ ইমান ভাল পালো মোৰ নিজৰ ডিপ্ৰেছন আতৰিলে মই জিতজনী মানুহ মই দুটাকে স্লিপিং টেবলেট খাও গধলি 6টা বজাত এটা স্লিপিং টেবলেট খাও ৰাতি 10টা বজাত তথাপিতো মোৰ টোপনি নাহে ডিপ্ৰেছন এনজাইটি মোৰ একদম মানে ভয়কে থাকে বুলি কয় যে তেনেকুৱা হৈ গৈছিল তাৰ পিছত মই দেখিলো মোৰ স্লিপিং টেবলেট নলুৱাকে ভাল হলো তো লাহে লাহে মোৰ নিজৰ শিকিবলৈ আগ্ৰহ হৈ গল মই এনেকে শিকি মই এতিয়া মোৰ অসমত আছে ক্লায়েন্ট ইন্ডিয়াত আছে ক্লায়েন্ট মোৰ বাহিৰতো মোৰ ক্লায়েন্ট আছে বাহিৰৰো মোৰ ক্লায়েন্ট আছে বহুত একচুয়ালি ডিফুট মোক লাহে লাহে এটা বহুতে জনা হৈছে প্ৰথমতে জনা নাছিল তাৰ পিছত মই দেখিলো এটু লাইনত এটাৰ পাছত এটা এটু লাইনত যেতিয়া সোমাই যোৱা হয় আপুনি ৰেকি শিকিলো এঞ্জেল আছে আমাৰ যেটো যি মেসেঞ্জাৰ অফ গড বুলি কোৱা হয় আমাৰ কাৰণে এয়া শিকিলো সব বাস্তু শিকিলো আমাৰ ঘৰখন বাস্তুৰে যদি আমি ঘৰখন চাও আমাৰ মই হেৰি কাৰ্বিংৰ ৰাইজক জনাব বিচাৰো মেমক মাতা মেইন উদ্দেশ্য কথাটো হৈছে কি আমাৰ ডে টু ডে লাইফ বহুতে হয়তো নাজানে কিন্তু আমাৰ হিন্দু শাস্ত্ৰত হেতু নিয়ম বহুত মানে চলি আহিছে বাস্তু বুলি কওঁতে এতিয়া যেতিয়া আমি ঘৰ এখন সজাও
আমি কেতিয়া আমি ফাউন্ডেশনটো পিলাৰটো কেতিয়া আমি পুটিব লাগে হে তাৰ পৰাই আৰম্ভণি আৰু কোনটো সময়ত আমি ল'ব লাগে ধৰক লছলিৰ কণ্ডলি চাইহে আমি হয় কুণ্ডলি চাই বাস্তু কোন টাইমত আপুনি ঘৰৰ খুঁটা পুতিব বাস্তুৰ মতে আৰু আপুনি চাব বাস্তুৰ মতে যদি আপুনি ধুনীয়াকৈ ঘৰখন বনাবলৈ আৰম্ভ কৰিলে তাৰ পিছত দেখিলে ঘৰৰ কোনবা এজন মেম্বাৰ বেমাৰ হ'ল টকা পইচা নাইকিয়া হৈ গ'ল আপুনি কেতিয়াবা কোৱা শুনিব পাৰে যে মই এই ঘৰ আৰম্ভ কৰাৰ পাছৰ পৰা মোৰ বেমাৰ হৈ গ'ল আমাৰ এনেকুৱা হৈ গ'ল এনেকুৱা হ'ল কিহৰ কাৰণে হয় আমি আগতে হয় এই জেগাখিনি বেয়া হ'ব পাৰে কিন্তু আমি শুদ্ধিকৰণ কৰি লৈ ঠিক কৰি ল'ব পাৰোঁ আৰু এতিয়া আপুনি নৰ্থ ইষ্টত বাস্তুৰ মতে আপোনাৰ চবতে ৰেমেডি আছে বাস্তুৰ মতে কিন্তু এটা দুটা বস্তুত মই ৰেমেডি আপোনাক যদি মোৰ ওপৰ যিমান ওপৰৰ বাস্তু শাস্ত্ৰৰ আহক তেওঁলোকে ৰেমেডি দিব নোৱাৰে যিটো নেকি নৰ্থ ইষ্টত যদি আপোনাৰ কিচেন হয় আৰু নৰ্থ ইষ্টত যদি আপোনাৰ টয়লেট হয় সেপ্টিক টেংক হয় আপোনাৰ ঘৰত আপুনি কাৰোবাৰ ঘৰত যদি খবৰ ল'বলৈ যায় আপুনি দেখিব যে কেঞ্চাৰ পেচেণ্ট আছে তেওঁলোকৰ ঘৰত আপুনি চাব তেওঁলোকৰ নৰ্থ ইষ্টত মই লিখি দিম আপোনাক নৰ্থ ইষ্টত তেওঁলোকৰ কিচেন এণ্ড টয়লেট হ'বই হ'ব যাৰ ঘৰত নৰ্থ ইষ্টত টয়লেট আছে তেওঁলোকৰ ঘৰত মানে মেইন যিজন অনাৰ তেওঁৰ মেজৰ বেমাৰ হ'বই হ'ব কিডনি মোৰ নিজৰ ঘৰ মোৰ কোৱাৰ্টাৰ হয় নিজৰ নহয় মই য'ত থাকোঁ এতিয়া মই ITI কোৱাৰ্টাৰত থাকোঁ মোৰ তাতে টয়লেট আছিলে মই তেতিয়া নাজানিছিলোঁ যে মোৰ হাজবেণ্ডৰ কিডনি যেতিয়া ফেইল হৈছে তাৰ 2 বছৰ পাছতে গম পাইছোঁ টয়লেট মোৰ নৰ্থ ইষ্টত আছে কিচেন মোৰ টয়লেটত কি বুলি নৰ্থ ইষ্টত আছে চ' মই কি কৰিলোঁ এতিয়া মই যেতিয়া গুৰুক সুধিলোঁ শিকিলোঁ মই গুৰুক সুধিলোঁ যে গুৰু মই কেনেকৈ কি কৰিম মোৰতো এইটোৱে হয় আৰু অলৰেডি মোৰ হাজবেণ্ডৰ কিডনি ফেইল হ'লেই তেতিয়া কৈছে আপোনাৰ এতিয়া পিছৰখিনি যদি ভাল কৰিবলৈ হয় আপুনি কোৱাৰ্টাৰ হ'লেও চেঞ্জ কৰক পিছৰ আপোনাৰ পাছত যোন আহি থাকিব তেওঁলোকৰ এটলিষ্ট ভাল হ'ব সেইকাৰণে বাস্তুৰ মতে আমাৰ কিচেন ক'ত হ'ব লাগে টয়লেট ক'ত হ'ব লাগে আৰু আমাৰ যিটো নৰ্থৰ জোন কিছুমানে নৰ্থৰ জোনত একদম পুৰা ৰেড কালাৰ দি দিয়ে নৰ্থ জোনটো হৈছে আমাৰ মানিৰ জোন তাৰপিছত গৈ ঘৰটোত সোমালো বোলে আমাৰ ঘৰটোত সোমোৱাৰ পাছত টকা পইচা নহ'ল কিহৰ কাৰণে নৰ্থ জোনত আপোনাৰ দি দিলে ৰেড কালাৰ আমাৰ ইষ্টৰ জোনত দি দিলে বোলে য়েলো কালাৰ প্ৰত্যেকটো জোন কালাৰিঙৰ ওপৰতো ডিপেণ্ড কৰে বেডৰুম এতিয়া আমাৰ হাজবেণ্ড ৱাইফৰ বোলে ৰিলেশ্যনশ্বিপত বহুতে আপোনাৰ চাবচোন ৰিলেশ্যনশ্বিপৰ কথা কৈ থাকে আমাৰ নিমিলে বা মই 80% 90% মই ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম পাওঁ তেওঁলোকৰ কিহৰ কাৰণে সাউথ ৱেষ্ট জোনটো যিটো আমাৰ সাউথ ৱেষ্ট জোনটো হৈছে ৰিলেশ্যনশ্বিপৰ সেই জোনটোত আপোনাৰ কালাৰ বেলেগ দি দিয়ে বা তেওঁলোকৰ বিছনা বা মানে যিখিনি কৰিব লাগে সেইখিনি নকৰিলে তেওঁলোকৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হয় বেমাৰৰ প্ৰব্লেম হয় মানিটাৰী প্ৰব্লেম হয় সেইকাৰণে মই ভাবোঁ এতিয়া যোনসকলে বনালে বনোৱাৰ পাছততো একো কৰিব নোৱাৰে কিন্তু নতুনকৈ যোনে আৰম্ভণি কৰিবলৈ যায় তেওঁলোকে এটলিষ্ট বাস্তু চাই লৈ কৰক আৰু ৰেমেডিবিলাক সাধাৰণ ৰেমেডি বোলে মানুহে ভাবে কি বাস্তু ভাঙা টুটা কৰা এনেকৈ বুলি কয় আৰু যে বাস্তু মতেতো হয় এটা বস্তুৱে ভাঙিব লাগিব যিটো টয়লেট নৰ্থ ইষ্টত আছে ভাঙিব লাগিব যিটো কিচেন আছে ভাঙিব লাগিব বাকী আপুনি ৰেমেডি চবতে পাই যাব এতিয়া নৰ্থত যদি আপুনি যদি চাউথত আপোনাৰ মিৰৰ লগাই থয় আপুনি চাউথত মিৰৰ যদি লগাই থয় মানে ছাপ'জ কথা এটা কৈছোঁ আপোনাৰ টকা পইচা নাথাকিবই সেইখন ঘৰত ক'ৰৰ টকা আহিব নাইকিয়া হৈ যাব আপুনি যদি ৱেষ্ট আৰু নৰ্থৰ যদি আপুনি মিৰৰ লগাই থয় আপোনাৰ কোৰ্ট কেছৰ কাম হ'বই হ'ব আপুনি কোৰ্টত যাবই লাগিব মানে 100% লিখি দিব পাৰোঁ সেইখিনি সেইকাৰণে মই ভাবোঁ বাস্তু মতে আহক আৰু এতিয়া মই সেইটো বাস্তু শিকিলোঁ তাৰপিছত মই বহুত কোৰ্চ কৰিলোঁ এইটোৰ ওপৰত মানে মই এতিয়াও মই শিকাই থাকোঁ মোৰ ষ্টুডেণ্ট অলমষ্ট 5,000ৰ ওপৰ হ'ল অনলাইন কিন্তু অফলাইনো মই কেতিয়াবা গৈ শিকাওঁ কিন্তু ময়ো শিকি আছোঁ এতিয়া মানে ইয়াৰ শিকা শেষেই নহয় মই ক্লাছ এভৰিডে মই নিজেও ক্লাছ কৰোঁ আৰু লোককো শিকাই থাকোঁ হয় মেম তেতিয়াহ'লে আমি 30 বছৰ পিছুৱাই যাওঁ আপোনাৰ জন্ম ক'ত মোৰ জন্ম যোৰহাটতে আৰু গাঁওখনৰ নাম যোৰহাট গড়মূৰ ইঞ্জিনিয়াৰিং কলেজ বুলি কয় মোৰ তাতে মোৰ মা এতিয়া মোৰ মা দেউতা নাই কিন্তু মা দেউতা মোৰ জব কৰিছিল মা যোৰহাটৰে আছিলে আৰু মই বিয়া হ'লোঁ একচুৱেলি পাঠশালা বুলি কয় বৰপেটা বাক্সা ডিষ্ট্ৰিক্টত মই বিয়া হ'লোঁ বিয়া হোৱাৰ পাছত ল'ৰা ছোৱালী মোৰ 3টা ভাই ভনী মোৰ ভাইটি এটা ভণ্টি এজনী যোৰহাটতে থাকে তেওঁলোকে আপুনি কলেজ তেতিয়াহ'লে মোৰ লাইফটো
আগৰ লাইফটো মই এতিয়া গম পাইছো এষ্ট্ৰলজাৰ মতে মোৰ আগৰ লাইফটো বহুত দুখৰ বুলি ক'ব পাৰি মানে কি হ'ল মোক ক'বলৈ বেয়া মোক ঘৰৰ পৰা মেট্ৰিক নিদিওঁতে মোক বিয়া দিলে মই বিয়া হোৱা পাছতে মই হাই ছেকেণ্ডাৰী পাছ কৰিছো মই গুৱাহাটীত গৈ হাজবেণ্ড বিয়া হোৱাৰ পাছত মই হাই ছেকেণ্ডাৰী গুৱাহাটীত পাছ কৰিছো তেতিয়াহ'লে ইটছ এ কাইণ্ড অফ লাভ মেৰিজ লাভ মেৰিজ বুলি কয় এৰেঞ্জ মেৰিজ হয় মোৰ একচুৱেলি মা দেউতাই আচ্ছা তেতিয়াহ'লে মানুহজনৰ নাম হিমাংশু বড়ো হয় তেওঁ আইটি ইনষ্ট্ৰাক্টৰ হয় আইটি জব কৰে তেখেত মানে বড়ো সমাজৰ হয় আৰু ল'ৰা ছোৱালী এতিয়া কেনেকুৱা মোৰ ছোৱালী ডাঙৰজনী ছোৱালী মোৰ জব কৰি আছে এমাজনত তাই ডিফুত নহয় তাই বেংগলোৰত থাকে আৰু ল'ৰা আৰ্কিটেক্ট হয় ল'ৰা ইয়াতে ডিফুতে কৰি আছে তেওঁৰ অফিচ আছে আপোনাৰ CM বিল্ডিঙৰ বাংলোৰ ফ্ৰণ্টত স্পাজিও হয় দেখিছো তেওঁৰ অফিচ আছে তাতে আৰু সৰু এজনী আছে ক্লাছ 7ত পঢ়ে তাই নাৰী মোচা হয় আৰু হাজবেণ্ড বৰ্তমান ডায়ালিচিছ পেচেণ্ট হয় মানে আজি 3 বছৰ আগতে হয়তো মোক যদি কোনোবাই চাই আছে মোৰ ওচৰ পাজৰ মানুহে গম পায় মানে চবেই ভাবি আছিল তেওঁ মানে কি হয় ডক্টৰক কৈ দিছিলে তেওঁ মই হিলিং কৰি আজি 3 বছৰ তেওঁ মোৰ লগত আছে হয় মই কিডনি দুটা বেয়া হোৱাৰ পাছত মোক কোনোবাই সুধিব পাৰে যে আপুনি ইমান জানে হিলিং কৰে মই কেঞ্চাৰ পেচেণ্টটো ঠিক কৰিছো মই কেঞ্চাৰ পেচেণ্ট হিলিং কৰি ঠিক কৰিছো মোৰ মুম্বাইত একেখন ঘৰে 3জনৰ কেঞ্চাৰ আছিলে তেওঁলোকৰ হয় কেঞ্চাৰ পেচেণ্ট ঠিক কৰিছো কি তেওঁলোকে চিকিৎসাও কৰিছে কিন্তু কিয়ৰো হৈছে মোৰ লগত হিলিং কৰাই কিন্তু মই হাজবেণ্ডৰ কিডনি দুটা বেয়া হৈছে মই ভাল কৰি দিব নোৱাৰো কিয় মোৰ যদি দাঁত এটা খৰি যায় মই দাঁতটো লগাই ল'ব নোৱাৰো হিলিং কৰি ঠিক তেনেকুৱা কিন্তু তেওঁ আছে মোৰ লগত মোৰ মানুহজন এতিয়াও আছে 3 বছৰ হ'ল তেওঁ কিডনি বেয়া হোৱা 3 বছৰ ডায়ালিচিছ কৰি আছো আৰু লগতে ধৰক এতিয়া কোনোবাই ক'ব যে ডায়ালিচিছ কৰি আছে তেওঁ ডায়ালিচিছ কৰি ধুনীয়াকৈ স্মুথলি গৈ আছে তেওঁৰ লাইফটো মই ক'ব পাৰো মানুহজন মোৰ লগত আছে ল'ৰা ছোৱালীকেইটা ভাল হ'ল যি ল'ৰা ছোৱালীক মই মানুহ বনালো বুলি মই ক'ব পাৰো আৰু হয় জাৰ্নিটো আপোনাৰ ক'বলৈ গ'লে অলপ আপছ এণ্ড ডাউনছ মোৰ লাইফটো তথাপিও এক প্ৰকাৰ ক'বলৈ গ'লে আপুনি এইটো লাইনত অহাৰ পাছত আপুনি বহুতখিনি মানে আপুনি কণ্ট্ৰলত কৰিব পাৰিছো চ মই এতিয়া পজিটিভ এটা বেলেন্সত হয় মই পজিটিভ হৈছো মই ভাবিছিলো মোৰ মানুহজন বেমাৰ হৈ গ'ল মোৰ লাইফ আমাৰ ঘৰখাৰ ল'ৰা ছোৱালী সব শেষ এনেকৈ ভাবিছিলো কিন্তু মই হেনেকৈ আজি 3 বছৰ আগত ভাবিছিলো মই নিজে মানে কোন টাইমত কান্দু কোন টাইমত হাঁহো মই নিজেও গম নাপাইছিলো কিন্তু মই এটা পজিটিভ হলো মই মানুহজনক আজি থৈ আহিছো কিন্তু মই হাঁহি আছো মই তেওঁক থৈ লৈ মই কেতিয়াবা গুৱাহাটীত এপইণ্টমেণ্ট থাকে মই গুচি যাওঁ মই চবেই কয় যে মেম আপোনাৰ হাজবেণ্ড এনেকৈ আছে আপুনি ইমান ধুনীয়াকৈ আমাক পজিটিভ দিছে আমাৰ কাৰণে ইমান পজিটিভ আনিছে কিন্তু আপুনি এই কথা প্ৰেক্টিকেল তেওঁ এতিয়া বেমাৰ হৈছে মই আগৰ সময়ত মই এইটো কথা নাভাবিছিলো এতিয়া প্ৰেক্টিকেল মইও বেমাৰ হ'ব মোৰো বেমাৰ হ'ব আপোনাৰো হ'ব কাৰোবাৰ অবভিয়াছলি আমি সেই বস্তুটো নিগেটিভটো পজিটিভত নি আমি চলিব লাগিব নিগেটিভ প্ৰত্যেকটো সময়তে আমি নিগেটিভ চাই থাকিম এনেকুৱা নহয় আৰু এফাৰ্মেশ্যন আমাৰ নট এফাৰ্মেশ্যন আছে আপুনি এফাৰ্মেশ্যন বুলি ক'লে আমি যদি পজিটিভ এফাৰ্মেশ্যন দিওঁ আমি সদায় ৰাতিপুৱা শুই উঠি আজি কি হ'ব মোৰ আজি এইটো কৰিব লাগিছিল পইচাই নাই আপুনি শুই উঠি এইটো ভাবক আপোনাৰ দিনটো হেনেকৈ যাব আপুনি শুই উঠিয়ে ভাবক মই সব পজিটিভ হ'ব মোৰ আজি দিনটো স্মুথলি যাব আপুনি সাবকনসিয়াস মাইন্ডত সোমাই লওক আপোনাৰ গোটেই দিনটো এনেকুৱা স্মুথলি যাব আপুনি নিজে গম নাপাব যে মোৰ লাইফ এনেকৈ সদায় এফাৰ্মেশ্যনটো ভুল এফাৰ্মেশ্যন নহয় এতিয়া মই এটা এফাৰ্মেশ্যনৰ ওপৰত কৈছো মানুহে কয় ন মোৰ বিয়াখন হৈ যোৱা হলে ভাল আছিল মোৰ বিয়া হোৱা ছোৱালীবিলাকৰ সবৰে বা ল'ৰাৰ মোৰ বিয়া হোৱা হলে ভাল আছিল বুলি এফাৰ্মেশ্যন দিয়ে মাক বাপেক আহে মোৰ ওচৰত মোৰ ছোৱালী বিয়া হোৱা নাই ছোৱালী আহে মোৰ ওচৰত মোৰ ছোৱালী বিয়া হোৱা নাই বিয়া হোৱা হলে ভাল আছিল সদায় ৰাতিপুৱা শুই উঠি সাবকনসিয়াস মাইন্ডত শুই উঠি বিয়া হৈ যায় কিন্তু বিয়া হৈ যোৱাৰ পাছত কি হ'ব এবছৰ পাছত ডিভোৰ্স হয় কিয় কাৰণে তেওঁলোকে এফাৰ্মেশ্যনটো ভাল দিয়া নাই যে মোৰ বিয়া হৈ যোৱা হলে ভাল আছিল বিয়া মোৰ এজন ভাল সুপাত্ৰৰ লগত বিয়া হলে ভাল আছিল এফাৰ্মেশ্যনটো বুজি পালেনে এতিয়া মই এটা বুজাই দিও মানে এফাৰ্মেশ্যনটো গুড এফাৰ্মেশ্যন দিব লাগে ধৰক মোৰ বিয়া হৈ গ'ল ইউনিভাৰ্চিটি দিলে বিয়া কৰাই দিলে কিন্তু তেওঁটো নকলে না মোৰ এজন সুপাত্ৰ হোৱা হলে মানে ল'ৰাজন যিজন তেওঁৰ লাইফ পাৰ্টনাৰ এফাৰ্মেশ্যন দিব লাগে যে মোৰ লাইফ পাৰ্টনাৰজন ভাল হোক
ভাল মানুহ হওক তেওঁ মোৰ লগত গোটেই লাইফটো ভালকে চলক বুজি পালে মই এটা এফাৰ্মেশ্যনৰ কথা কৈছো একদম এটো মানে যে এটো কাহিনী নহয় তেওঁ কি কৰিলে সদায় ৰাতিপুৱা শুই উঠি এফাৰ্মেশ্যন দিয়ে মোক 10 লাখ টকা হলে ভাল আছিল মই 10 লাখ টকা এটা পোৱা হলে ভাল আছিল মই 10 লাখ টকা মোৰ লাগে মোৰ এটা কামত 10 লাখ টকা লাগে তে শুই উঠি সদায় এফাৰ্মেশ্যন দিনটো হেতুই ভাবি থাকে মই 10 লাখ টকা এটা পোৱা হলে এনেকুৱা কৰিলো হয় তেওঁ এদিন কামলৈ গৈ আছে আছে তেওঁ কাহি পিনি ট্ৰাক এখনে খুন্দা মাৰি দিলে সো তেওঁ সেন্সলেছ আউট গম নাপায় তেওঁ নিজকে উদ্ধাৰ কৰিলে হস্পিটেলত তাৰ হস্পিটেল মাক ৰখি আছে ওয়াইফ ৰখি আছে সব ৰখি আছে মই ক'ত আছো হস্পিটেলত নেকি তাৰ পিছত কেনেকে বলে নহয় তুমি কামলৈ গৈ থাকোতে তোমাক ট্ৰাকে এক্সিডেন্ট কৰিলে তুমি এতিয়া হস্পিটেলত আছা তাৰ পিছত উঠিব বিচাৰিছে তেওঁ ভৰি কিটা নাই তাৰ পিছত মাকে তেওঁক এখন চেক দিছে যে বাবা এখন চেক লোৱা তোমাক যোনখন ট্ৰাকে এক্সিডেন্ট কৰিছিল ট্ৰাক এক্সিডেন্ট মিলি কেনে গোটেই ট্ৰাকৰ সংখ্যাখিনি মিলি কেনে তোমাক এই 10 লাখ টকা দিছে এটা কথাটা আপুনি বুজি পালে নেকি আমি এফাৰ্মেশ্যন গুড দিব লাগে এফাৰ্মেশ্যন দিব লাগে এনেকুৱা এফাৰ্মেশ্যন দিব লাগে আমাৰ তেও যদি ক'লে হয় মোৰ ভাল ৰাস্তাই দি পজিটিভ হৈ পিনি মোৰ কাৰণে 10 লাখ টকা আহক তেও 10 লাখ টকা লাগে বুলি কৈছিল 10 লাখ টকা ইউনিভাৰ্সিটি দিলে তেও কিন্তু কেনেকে দিলে তেও ভৰি কিটা গল হেকাৰণে এফাৰ্মেশ্যনটো আমি আৰু আমাৰ সাবকনসিয়াস মাইণ্ডে জিতু ভাবে হেতুই হয় কৰ্মা এটা আপুনি কৈছে ন মোক অহা আগতে কৰ্মাৰ কথা আমি কৰ্মাৰ ফল এই ইয়াৰ পিছৰ জনমত পাম বুলি নহয় কৰ্মাৰ ফল আমি ইয়াতেই পাম আৰু মই ভাবো মই কিবা এটা ভাল কাম কৰিছিলো আজি এইটো লাইনত আহিব পাৰিলো মোৰ অভাৱ আছিল বহুত অভাৱ মোৰ এনেকুৱা অভাৱ আছিল মোক জনা সকলে ওচৰ পাজৰ মোৰ জানে টকা পইচা মই এটকা মোৰ ল'ৰাছলি কেনেকে মই ডাঙৰ কৰিলো মই জানো মোৰ এনেকুৱা লাইফ আছিল কিন্তু মই আজি জানিছো পইচা কেনেকে আনিব লাগে মই কৈছো ন মই হাউসৱাইফ হয় এতিয়া মই এটো লাইনত গৈ মই ধুনিয়া ফাইনান্সিয়ালি মই ষ্ট্ৰং হয় এতিয়া মেন্টালি ষ্ট্ৰং হয় ৰিলেশনশিপ ষ্ট্ৰং হয় মোৰ ল'ৰাছলিক মই ভাল কৰিছো সেই কাৰণে আমি সদায় পজিটিভ চিন্তা কৰিব লাগে পজিটিভ এফাৰ্মেশ্যন দিব লাগে আৰু প্ৰত্যেকটো সময়তে আমি ইউনিভাৰ্সক থ্যাংক ইউ ক'ব লাগে গ্ৰেটিটিউড আমি দিনটোত কিমান গ্ৰেটিটিউড দিও মোক আপুনি আজি মতাৰ কাৰণে মই আপোনাক ধন্যবাদ দিছো মই ঘৰৰ পৰা ওলোৱাৰ লগে লগে মোক লৰাই থৈ গল মই চাবলৈ গ'লে লৰাইটো কৰ্তব্য মোক থৈ যোৱা কিন্তু মই তাক গ্ৰেটিটিউড দিছো থ্যাংক ইউ আপুনি শুই উঠিয়ে সব সময়তে কাম কৰা মানুহজনী আপোনাক পানী গ্লাস আনি দিলে থ্যাংক ইউ মানুহক কাম কৰা মানুহজনীকে থ্যাংক ইউ কৈছেনে ক'ব লাগে থ্যাংক ইউ আমি যেতিয়া আমি গ্ৰেটিটিউড হ'ব যেতিয়া আমাৰ হাৰ্ট মানে আমাৰ ইয়াত হাৰ্ট বেলেন্সিং হ'ব হিলিং হ'ব তেতিয়া আমি গ্ৰেটিটিউড ভাবটো আহে সবজি বেপাৰ সবজি দোকানলৈ গ'লে সবজি দোকানটোকটো আমি পইচা দিয়ে বস্তুটো কিন্তু মই থ্যাংক ইউ কওঁ মই যদি চিঞৰি বুলি যদি আজি মই পইচা দি থ্যাংক ইউ দে ভাইয়া বুলি ক'লে মোক মানুহক কবি সবজিওয়ালাটোক থ্যাংক ইউ কৈছে বেছি দেখাই মই কেনে মনে দি থ্যাংক ইউ দি থৈ আহোঁ সদায় এই বস্তুটো আমাৰ মনলৈ আনিব লাগে তেতিয়া লাইফটো স্মুথলি যায় আপুনি গমই নাপায় আপুনি মনে দি যি বিচাৰে সেইটোৱে পাব এটো মই মোৰ ষ্টুডেন্ট ডিফুটো আছে মোৰ ক্লায়েন্ট কনসিভ এটা বহুত লেডি কান্দি আহে বহুত লেডি কান্দি আহে মোৰ চলে মই কনসিভ হোৱা নাই 12 বছৰ হ'ল 10 বছৰ হ'ল আইভিএফ কৰিলো হোৱা নাই মই মোৰ হিসাব নাই মই কিমানক মানে কিমানে মোৰ পৰা ৰেমেডি লৈ ক্ৰিষ্টেল লৈ কনসিভ কৰিছে মই ভাবো তেতিয়া তেওঁলোকে কয় মেম আপুনি ভগৱান মই ভগৱান নহয় মই মেডিয়েটৰ হয় মই তোমালোকৰ মাজত ভগৱানৰ লগত কানেকচন কৰাইছো আৰু তোমালোকৰ ঘৰখনত যে মোৰ কাৰণে হাঁহিটো ওলাইছে তাৰ বাবে মই ব্লেসিং হে পাইছো মই ব্লেসিং পাইছো না তেওঁলোকৰ ঘৰত হাঁহি এটা ওলাইছে এনে বহুত কৰিছো মই নিজেও কেতিয়াবা ভাবো মই কৰিছো নেকি এতিয়া কালি গুৱাহাটীত গৈছো কোনোবা দেখিছে ও আপুনি এনেকুৱা মেম ন ও আপুনি গুৰুমা কোনোবা আহি ভৰি ধৰিছে মই কম ভৰি নধৰিবা মইও শিকি আছো তোমালোকেও শিকি আছা মোৰ লিখা তোমালোকে হোৱা আমি সব সমান আমি সব এক লেভেলৰ হয় মই কেতিয়া মোক ভৰি ধৰিবলৈ নিদিও মোৰ ষ্টুডেন্টে আহি মোক ভৰি ধৰাই মুটকে ডাঙৰ মোৰ এটা আপুনি ডক্টৰ গাইনো ডক্টৰ খুদ মোৰ পৰা ৰেমেডি লৈ পিনি কনসিভ কৰিছে হয় গুৱাহাটীৰ হয় তো তেনেকুৱা কথা মোৰ ষ্টুডেন্ট আছে ডক্টৰ মান ডাঙৰ মানুহ মোৰ ষ্টুডেন্ট হৈছে মইতো কলোৱে অলপ দেৰি আগতে মই হাই সেকেন্ডাৰী পাছ কৰি বিয়াৰ পাছতে মই হাই সেকেন্ডাৰী পাছ কৈছো কিন্তু মোৰ এতিয়া ইমান ডাঙৰ মানুহ মোৰ ষ্টুডেন্ট হয় মেম তেতিয়াহ'লে আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম মানে ধৰক আজিকালি মানে লাইফটোৱে মানে খুব ষ্ট্ৰেছফুল নিচিনা লাইফ এতিয়া গাড়ীখন আপুনি উলালে ঘৰৰ পৰা অফিচলৈ যাব ট্ৰাফিকটো জাম থাকিব গুৱাহাটী নিচিনা জাগা বা আমাৰ এই অঞ্চলতো আজিকালি বহুত ট্ৰাফিক জাম
অফিস তো গৈ নাপাওঁতে মানুহক কিমান যে গালি দি যে তেওঁ পাৰ কৰি যায় সাইকেলখন ফটকৈ আহি গ'ল তাকো গালি দিলে ঠেলাৱালা আহিলে তাকো গালি দিলে এই গালি দিওঁতে হি দিনটো নিজৰ মুডটো বেয়া কৰে আপুনি অফিসত গৈ তেওঁ কাম ভালকে নকৰে হয় হয় তে এই বস্তুটো কেনেকা ধৰণৰ তেওঁ শুইতে পজিটিভ তেওঁ ভাবিব লাগিব মই শুইঠিলো পজিটিভ এফাৰ্মেশন বিছনাতে পজিটিভ থ্যাংক ইউ মানে সংকল্পৰ সিদ্ধি বুলি কয় আপুনি ৰাতিপুৱা শুইতে মই মোৰ থ্যাংক ইউ ইউনিভাৰ্স মই আজি গোটেই দিনটো ফুৰ্তিত পাৰ কৰিলো মোৰ সব কাম স্মুথলি গ'ল ভালকে গ'ল তেওঁ বিছনাৰ পৰা নামি এই যে সাইকেলখন যে আগত আহিলে তেওঁ গালি নিদি ভালকে আঁতৰি যাবলৈ কৈ থ্যাংক ইউ কওকচোন আকৌ গ'ল গাড়ীত পাৰ্কিং নাপালে পাৰ্কিং নাপালো বুলি যদি আপুনি আগতে ভাবি যে পাৰ্কিং নাপাবই থ্যাংক ইউ মই পাৰ্কিং পালো গৈ দেখিব ধুনীয়াকে আৰু অফিসত গৈ লৈ পিনি ধুনীয়াকে স্মাইল হৈ পিনি অফিসত সোমাও গোটেই দিনটো স্মাইললেই পাৰ হৈ যাব এক্স্যাক্টলি মই নকওঁ মই আজি মই এটো 3 বছৰ পাছত মোৰ এটো মাইন্ড আহিছে এটো মাইন্ডছে মোৰ আগতে তেনেকুৱা আছিল খং এতিয়া মোৰ খং নুঠে বুলিয়ে ক'ব পাৰি মানে মোৰ মাইন্ডৰ পৰা মই খংটো উলিয়াই দিছো হয় হয় খং মোৰো আছিল বহুত খং আছিল অভাৱ আছিল মানুহজন জব কৰে যদিও অভাৱত লৰা ছোৱালী মই বহুত কষ্ট কৰি পঢ়ালো লৰা মই মোৰ লৰা এনআইটি ভোপালৰ পৰা পাছ আউট হোৱা মই তাক কষ্ট কৰি পঢ়ালো ছোৱালী ডাঙৰ ছোৱালীক মই ভাল মানুহ বনালো এতিয়া এজনী হৈ আছে ভাল মানে কি তেতিয়া মই গম পোৱা নাছিলো যে মোৰ লাইফটো আগলে কি হ'ব সদায় টেনচনতে পাৰ কৰাইছিলো কিন্তু এতিয়া এই লাইনত গৈ মই কোৱাৰ্টাৰত থাকো যদি মই গোটেই ঘৰ বাস্তৱতে কৰিলো যেতিয়া পৰা বাস্তৱতে কৰিছো মই কিহৰ কাৰণে ক'ব খুজিছো যে ৰাইজে অৱগত হওক বাস্তু কৰি লওক ঘৰখন আপুনি বাস্তুৰ মতে যেতিয়া কৰিব আপোনাৰ লাহে লাহে দেখিব চেঞ্জিং আহিব আৰু বাস্তুৱে এদিনতে আপোনাক বেমাৰ কেন্সাৰ নকৰে বলা আজি এদিন মই নৰ্থ ইষ্টত কিচেন আছে নৰ্থ ইষ্টত টয়লেট আছে মোৰ আজি কেন্সাৰ হ'ব এটো নহয় লাহে লাহে আপুনি দেখিব আপুনি মেম তেতিয়া আৰু এটা কথা মানে বহুতে এই লাইফটো পাই হিছে ধৰ কিবা এটা কাম কৰিব বিচাৰিব যাওঁতে হতে কামটো নহয় গৈ কেনসেল হৈ যায় আৰু পইচা মানে পাবলগীয়া থাকিলেও নহয় গৈ তাৰপিছত কিবা এটা কাৰণত খদাই মানে অবষ্টাকলটো থাকে লাইফত থাকে অবষ্টাকল এইটো ধৰণৰ কেনেকুৱা বস্তু এতিয়া সব এই অবষ্টাকলৰ কাৰণে মইতো এইবিলাক শিকিছো মই নিজৰ ওপৰত এপ্লাই কৰিছো হেতু কাৰণে মোৰ লাইফ তেনেকুৱা ক্ৰিষ্টেল থাকে আৰু হিলিং থাকে বা নিউমোলজি চাই লৈ পিনি তেওঁলোকক জেমষ্টোন দিয়া হয় কি পিন্ধিলে ভাল হ'ব আৰু আমাৰ কিছুমান এনাৰ্জি সাৰ্কেল দিয়া হয় এইবিলাকৰ পৰা কাম কৰা আৰু এঞ্জেল নাম্বাৰ কিছুমান থাকে আপুনি এটা এঞ্জেল নাম্বাৰ আছে মই মানে হেতু এঞ্জেল নাম্বাৰ যদি মই কাৰোবাক ক্লায়েণ্টক কওঁ মোৰ একাউণ্টত পইচা সোমায় মই ক্লায়েণ্টক কওঁ না মোক ফোন আহে মেম আমাৰ পইচা পাতি ইমান দিগদাৰ হৈছে চলিবলৈ দিগদাৰ হৈছে আমাৰ টকা ফচি আছে বোলে মই তেতিয়া কওঁ তোমালোকে মোৰ এঞ্জেল নাম্বাৰটো হৈছে মোৰ কাৰণেও লাকি মই বেলেগৰ কাৰণেও দেখিছো 52074180 তোমালোকে লিখি লোৱা মোৰ আহে তেওঁলোকে মোক কেইদিনমান পিছত ৰিজাল্ট দিয়ে এতিয়া মোৰ ইউটিউব ভিডিঅ' বা ফেচবুক চাইলে মোলে এভৰি ডে ফোন আহে মেম আপুনি আমাৰ লাইফটো চেঞ্জ কৰি দিলে আপনি আপোনাক আমি চিনি নাপাও কিন্তু আপোনাৰ এঞ্জেল নাম্বাৰ আৰু মোক এঞ্জেল মেম বিলে বহুতে ফোন কৰে আপুনি এঞ্জেল মেম হয় না মই এঞ্জেল মেম নহয় মই লীনা মেম হয় কক নহয় আপুনি আমাৰ লাইফটো চেঞ্জ কৰি দিলে ব্লকেজ ব্লকেজ থাকে যাৰ মানি ব্লকেজ থাকে মানে আমাৰ বডিত 7 চক্ৰ থাকে মানে অলমোস্ট 133 চক্ৰ থাকে সব চক্ৰৰ ওপৰত আমাৰ মেইন কাম কৰে 7 চক্ৰই 7 চক্ৰ হৈছে আমাৰ ৰুট চক্ৰ যেটো আমাৰ মানি ব্লকেজ থাকে এটো চক্ৰ যদি ব্লকেজ থাকে আমাৰ মানি নাহে তাৰ পিছত আমাৰ তেনেকে থাকে স্বাধিষ্ঠান থাকে মণিপুৰ চক্ৰ থাকে হাৰ্ট চক্ৰ থাকে থ্ৰোট চক্ৰ থাকে এটো থাৰ্ড আই চক্ৰ আৰু ক্ৰাউন চক্ৰ এই গোটেই চক্ৰকিটা আমাৰ ৰিলেটেড থাকে এই চক্ৰকিটা যদি বেলেন্সত থাকে আপোনাৰ লাইফ স্মুথলি গৈ থাকিব আপোনাৰ বেমাৰ আজাৰ পৰা একো না মই মোৰ বিপি হাই আছিল মই বিপি টেবলেট সদায় খাইছিলো মই এটা বিপি টেবলেট খাব না লাগে মোৰ হাই প্ৰেছাৰ আছে আজি 3 বছৰ মই ডিপ্ৰেছনৰ টেবলেটটো স্লিপিং টেবলেটটো মোৰ এতিয়াও যেটো মই লাষ্ট ট্ৰিপ থৈছো থব না পাই বুলি কয় মানে মেডিসিন কিন্তু মই হেতু মানে যে মই এই টেবলেটটো মই এটা টাইমত খাইছিলো মই এতিয়াও থৈ দিছো এটো মানে বেলেগ ধৰণৰ এই লাইনটো আপোনাৰ কি কম মানুহৰ মাইন্ড পজিটিভ কৰি দিয়ে পুৰা মাইন্ড পজিটিভ কৰি দিয়ে আমাৰ মাইন্ড দুটা থাকে এটা কনসিয়াস মাইন্ড এটা সাবকনসিয়াস মাইন্ড আপুনি এটা মোৰ লগত কথা পাতি আছে হয় হয় আপুনি ঘৰখন এৰি আহিছে আজি ৰাতিপুৱা মৰ্নিং ঘৰৰ পৰা এতিয়া কিন্তু আপোনাৰ কনসিয়াস মানে সাবকনসিয়াস মাইন্ডত ঘৰত এটো কিবা এটাটো আপুনি ভাবি আছে
এটুকে কয় সাবকনসিয়াস মাইন্ড আৰু মোৰ লগত যেটো কথা পাতি আছে এটো হৈছে কনসিয়াস মাইন্ড আমাৰ সাবকনসিয়াস মাইন্ডত আমি যেটো এক্টিভ কৰি লওঁ হেতুই হয় আপুনি যদি সাবকনসিয়াস মই কওঁ শুনো মানুহে কয় বিয়া হবল ভাল কোনবা লৰছলি ভাল পাইছে ভাল পাওঁতে কয় ন মই তোমাৰ মোৰটো জব নাই তুমি কি কৰিবা ন মই তোমাক ভাল পাওঁ যেতিয়া মই তোমাৰ লগতে বিয়া হ'ম টকা পইচা মোক নালাগে এনেকে কইলে বিয়া হয় ন কিন্তু সেই বিয়াখন কিমান দিন থাকে টকা পইচা নোহোৱাকে এবছৰ থাকিব তাৰপিছতো টকাই লাগিব তাৰপিছত কি হ'ব গিৰিয়েক ঘৈণীয়েক হাজবেণ্ড ওয়াইফৰ মাজত কাজিয়া মা দেউতাৰ মাজত কাজিয়া টকা পইচাৰ কাৰণে সব মানি মেইন হয় আজিকালি হয় না নহয় আপুনি ককছ মানি নহলে কিবা চলিব পাৰিব সম্ভৱ বেমাৰ হলো মানি হলে ভাল কৰিব পাৰিব ৰিলেশনশিপৰ প্ৰবলেমও আপুনি মানিৰ পৰাই বেয়া হয় তো আমি মানিটো এটা এনাৰ্জি হয় মই সদায় ষ্টুডেন্টক কওঁ মানিক সন্মান কৰিবা মানিক ৰেসপেক্ট কৰিবা মানি এটা বস্তু নহয় আমি পইচা আনিলো আনি গাৰু তলত ভৰাই থলো কোবাত ভৰাই থলো কোবাত খুচি থলো হেনেকে থলো আপুনি সব আপুনি যেটা মানিৰ কথা খুদিলে মই কৈছো আপোনাৰ ঘৰ মই আজি আপোনাৰ তাত আহিলো মই তাত থিয় হৈলো আপুনি মোক যদি নকলে হয় বহক বুলি মই আপুনি আহি বহিলি হয় নেকি কেতিয়াও নব আৰু মই পাছত গৈ পিনি মই কলো গৈ ইস মই তেওঁলোকৰ ঘৰলৈ গলো বহিবলৈও নিদিলে মোক পানী এগিলাসও নিদিলে মই তেওঁলোকৰ ঘৰত আৰু নাযাও ঠিক মানি তেনেকুৱা হয় আপুনি পইচা আনি সন্মানেৰে পইচা ৰাখক সন্মানেৰে ৰাখক আপুনি লক্ষিক স্থান দিয়ক আমাৰ মানুহে লকাৰ আছে নাই পইচা নাই লকাৰ কত থাকিব লকাৰ থত এতিয়া পইচা আহিব তুমি তোমাৰ যদি থাকিবলৈ ঘৰ নাই কেনেকে মানুহ আহিব তোমাৰ তাত এক্স্যাক্টলি পইচা যদি তুমি লকাৰে নাই পইচা থবলৈ যদি তুমি এখন মই তেনেকুৱা আছিল আগতে পইচা থবলৈ স্থান দিয়া ধুনিয়াকে সজোৱা পইচা মানে স্থানটো মোৰ দোকানী বিলাকে যেনেকে মোৰ ক্লায়েন্টে আহি পিনি কয় মেম আপুনি কেছ ভাল পাই ধম আপোনাক কেছ দি যাম মানে মোৰ যেহেতু এতিয়া ক্লায়েন্ট আছে বা মই মানে সব ক্লাছতে কম মই কেছ ভাল পাওঁ মই এটা মানে প্ৰ্যাকটিক্যাল হৈ গলো মই দেখিলো মোৰ গুটে জিমান লাইফৰ এক্সপেৰিয়েন্স ভালপা দেখিলো মানি সব হেকানে মই কম মই কেছ ভাল পাওঁ তেতিয়া মোক আহি ষ্টুডেন্টক আপুনি কেছ ভাল পায় না কেছ লওক আৰু মই সন্মানেৰে ৰাখো হয় মইও আগতে পইচা গাৰ তলত ভৰাই আৰু পইচা আমি কি কৰ জাপি জুপি এনেকে খুচমুচ খুৱাই পিনি পাৰ্চত ভৰাই থওঁ কেতিয়াও নাথাকে পইচা তেতিয়া পইচা কেতিয়াও নাথাকে পইচাক আমি সন্মানেৰে ৰাখিব লাগিব মৰম কৰি ৰাখিব লাগিব মানি এনাৰ্জি হয় মানি বস্তু নহয় আমি লক্ষীৰ লগত তুলনা কৰো না মানি তেম লক্ষীক যদি আমি যদি সন্মানেৰে নাৰাখো লক্ষী আমাৰ ঘৰত থাকিব নি হেকাৰণে মানিৰ প্ৰবলেম মানুহ বিলাকৰ চাবচোন আৰু সদায় মানি কাবাক দিউতে থ্যাংক ইউ কৈ কেনে দিব লাগে আপুনি আজি বেপাৰী এজনক দিলে থ্যাংক ইউ পইচা দি যেতিয়া থ্যাংক ইউ কব মনে দি কব তুমি মোৰ চলে মাল্টিপল হৈ ঘুৰি আহা মই প্ৰমাণ পাইছো এটো মই আজি 500 টকা খৰচা কৰিলে মোক গধুলিলে 10000 টকা আহি যায় মই নকম মই একদম বিল্ডিং এটা বনাই আছো কৰৰপতি মই হেতু নকম মোৰ আগৰ লাইফষ্টাইলতকে এতিয়া লাইফষ্টাইল বহুত বেটাৰ এই বিলাক ৰেমেডি কৰি এনেকা মোৰ ল'ৰাছলি শিকাইছো এনেকা কৰিবা মোৰ ষ্টুডেন্টৰ এতিয়া মোক কিমান সদায় ফিডবেক আহে এভৰি ডে ফিডবেক আহে আমাৰ লাইফ এনেকা হৈ গল মই গাড়ী কিনিলো মই ঘৰ ললো সদায় ফিডবেক আহে হেকাৰণে মানিক সদায় সন্মানে ৰাখিবলৈ মই শিকাও লকাৰ এটা ৰাখা ডাঙৰ লকাৰ নালাগে সৰু ধুনিয়াকে ৰখা ধুনিয়াকে কাপোৰ এখন দিয়া তাত সদায় অকমান ধূপ এডাল জ্বলোৱা আৰু এই লৰছলিৰ বিষয় কম মানে লৰছলি ধৰক কিছুমান লৰছলি মানে খুব সোনকালে মানে বাহিৰৰ পঢ়াটো লাগি যায় তো তেনেকৈ মানে কি হয় জানা মই কাউন্সেলিংও কৰ বহুত ষ্টুডেন্টক বাহিৰৰ বটা বুলিও নহয় আমাৰ মাক বাপেকৰ ওপৰতো কিছুমান কথা থাকে লৰছলি কেতিয়াও বেলেগৰ লগত কম্পেয়াৰ নকৰিব আচ্ছা আচ্ছা আপুনি যদি কয় দেখিছা বাবা আমুকৰ ল'ৰাটো এনেকুৱা হল তুমি নহলা আঘাত হয় তুমি আকৌ পঢ়িব টাইমত পঢ়া তুমি কিয় পঢ়া নাই কিয়া নপঢ়িলে তোমাৰ ৰিজাল্ট বেয়া হ'ব মাকে কৈ দিলে নে ৰিজাল্ট বেয়া হ'ব বুলি এফাৰ্মেশনটো মাকে দিলে নে বাবা মোবাইল নাচা তাক যদি কৈ থাকে সৰু ল'ৰাছলি ন এনি টাইম যদি কৈ থাকে মোবাইল নাচা মাইন্ডত জিদ্দি হৈ যায় তাহাঁতৰ স্বামী কি কৰিবা তুমি মোবাইল চাবই আজিকালি যুগটোৱে হৈছে মোবাইল তো ল'ৰাছলি সেইকাৰণে বেছিকে মাক বাপেকে এটু নকৰিবা এটু নাযাবা আৰু ল'ৰাছলি কম্পেয়াৰ মই স্কুলত বহুত ল'ৰাছলি মই ডিপ্ৰেছনৰ ঠিক কৰিছো আজিকালি সৰু ল'ৰাছলিবিলাক কি কাৰণে ডিপ্ৰেছন হয় মই নাজানো মই ক্লাছ 6 ৰ ডিপ্ৰেছন দেখিছো 10 ৰ দেখিছো 12 ৰ ডিপ্ৰেছন কিহৰ কাৰণে ডিপ্ৰেছন তেওঁলোকে মাক বাপেকে ইমান পঢ়াৰ প্ৰেছাৰটো দি দিয়ে একো কৰিব না এতিয়া অলপ দিন আগতে আমি শুনিছিলো না মেট্ৰিক ফাৰ্স্ট এক্সামটো দিয়াৰ পিছতে সুইসাইড কৰিলে কিহৰ কাৰণে মানে কি মাক বাপেকে তেওঁলোকৰ মনত সোমাই দিছে তুমি 100% আনিবই লাগিব
সেই 100% তেওঁ মনত সোমাই কেনে পঢ়োতে 100% জিৰো হৈ যায় ল'ৰা ছোৱালীক এতিয়া আপুনি স্কুলত শুনে নে চুকা মানে যোনটো ব্ৰিলিয়েণ্ট হয় তেওঁক টিচাৰ বিলাকে বেছি মৰম কৰে মই ভাবো ব্ৰিলিয়েণ্টক টিচাৰে বেছি মৰম কৰিব নালাগে এই যিটো মানে যিটো পঢ়াত গাথা তেওঁ মৰম কৰিব তেওঁক যদি মৰম কৰি আপুনি যে বাবা তুমি ভাল হৈছে দেখোন তোমাতকে আগতকে তোমাৰ ৰিজাল্ট ভাল হৈছে তুমি ইমপ্ৰুভ হৈছে তেতিয়া তাৰ মনত কি হ'ব ও মোক আজি মেমে মোক ইমান ভাল কৈছে মই ঘৰত গৈ হি চাব নেক্সট ডে আৰু ভালকে পঢ়ি আহিব বুজি পাইছে না কথাটো কিন্তু টিচাৰ বিলাকে কি কৰে যিবিলাক ব্ৰিলিয়েণ্ট মানে ল'ৰা ছোৱালী যিবিলাক চুকা ল'ৰা ছোৱালী তেওঁলোকক বেছি গুৰুত্ব দিয়ে টপাৰ বিলাকক গুৰুত্ব দিয়ে এই মানে যিবিলাক লোৱাৰ হয় তেওঁলোকে মানে কি হৈ যায় মাইণ্ডত সোমাই যায় আমিতো এনেও নোৱাৰিম কিন্তু এদিন কৈ চাওকচোন টিচাৰে পিঠিত কেনে যে বাবা তুমি তখন ভাল হৈছে তোমাৰ হেণ্ডৰাইটিং ভাল হৈছে তুমি এবাৰ ৰিজাল্ট ভাল কৰিবা তেওঁ 100% ৰিজাল্ট ভাল কৰিব আৰু এইখিনিতে আৰু এটা কথা সুধিব পাৰো মানে আজিকালি মানে বিজনেছৰ ক্ষেত্ৰত মানে গাঁৱত মই দেখো আমাৰ মানুহবিলাকে কি কৰে মানে দোকানটো বহাম বুলি তেওঁলোকে ভাবি থয় তাৰ পিছত ইনভেষ্টও কৰে বহুতখিনি টকা তাৰপিছত দোকান বহাৰ পিছত এমাহ দুমাহ পিছত মই হেতে ক এটো দিক থাকে দোকানৰ আপুনি আমি মই যেতিয়া বাস্তু শিকিছিলো তেতিয়া আমাক প্ৰ্যাকটিক্যাল কৰিবলৈ যাবলৈ দিয়ে মই বজাৰ যাওঁতে ঘৰ মই নিজে মই বজাৰলৈ যাওঁতে যি কিখন আমাৰ ডিফুট মইতো ডিফুৰে হয় মই এতিয়া ডিফুতে চাওঁ যি কিখন ডিফুৰ দোকান সবতকে চলে আপুনি আপুনি আজিৰ পৰা চাব তেওঁলোকৰ দোকান কোনফালে মুখ কৰি আছে তেওঁলোকৰ কেছ কাউন্টাৰ কোনফালে মুখ কৰি আছে ক'ত বহে আমাৰ মানুহবিলাকে বলে বহুত ভাল চলিব দে দোকানখন একদম সবফালে ৰঙা নীলা হালধীয়া কালাৰ দি দিয়ে কিন্তু ডিফু মই আপোনাক দূৰলৈ যাব নিদু গুৱাহাটীলৈ যাব নিদু মুম্বাইলৈ যাব নিদু আপুনি ডিফুতে চক যি কিখন বেছি ভাল চলে দোকান কিখন কালাৰ চক হেতু বাস্তুৰ মতে আৰু ক্লায়েন্ট এট্ৰাকচনৰ বহুত বস্তু আছে এনাৰ্জি সাৰ্কেল আছে ক্ৰিষ্টেল আছে যেনেকৈ ধৰক এটো আমি মানি মেগনেট বুলি কোৱা হয় এডাল পিন্ধিলে মানি আহে বুলি কয় ঠিক তেনেকৈ মই মানি বল বনাই কেনে মই নিজেও প্ৰমাণ পাইছো এটো হৈছে পাইৰাইট মানি মেগনেট বুলি কোৱা হয় এটো দি মানি বল বনাই থলে আপুনি যিটো লিখে মানে এটো বে লিপছৰ যিবিলাক ৰেমেডি থাকে মানি বল বনাবলৈ মই শিকাও ল'ৰা ছোৱালীক ফুলফিল হয় মোৰে ফুলফিল হৈছে মোৰ 3 টাইমছ হৈছে প্ৰথমবাৰ মই যেতিয়া শিকিছো শিকাৰ পাছত এটা উৎসাহ হয় ন মই গুৰুৱে শিকালে আজি সেইদিনাখনে মই বস্তু বিচাৰি মিলি আনি বন্ধ কৰো মানে তাৰপিছত কি লিখিম মোৰতো একো তেতিয়া মই একো ইনকাম নাই মই এনেই লিখি থলো 20 লাখ এনেই মই লিখিলো যে তেজপাত খিলাত কেনেকৈ বনাও আমি কইন্স দি বে লিফটো তেজপাত খিলাত আমি এমাউন্টটো লিখি থওঁ এটো দি এভৰি ডে ধূপ বা জ্বলাই এফাৰ্মেশ্যন দি মোৰ ফুলফিল হৈ গ'ল মই ইমান পাই গ'লো মোৰ ইমান দিনৰ ভিতৰত ইমান পাই গ'লো মই ক'ৰবাত 20 লাখ পাম মইতো ঘৰত বহি থকা হাউচ ৱাইফে হয় মই ডাঙৰ কাম কৰবা কিবা একো নকৰোঁ মই ক'ৰবাত পাম পাছত গম পাইছোঁ মোৰ হাজবেণ্ডে ক'বা তেওঁতো এতিয়া ক'ব নোৱাৰে তেওঁ ক'ত ইনভেষ্ট কৰি থৈছিলে সেই পইচাখিনি মই পাই গ'লোঁ তাৰপিছত ফোন আহিছে আপোনালোকে এনেকৈ এটা মেচিয়ৰত হৈছে পইচা লৈ যাওক তেওঁক লৈ গৈ চাইন কৰি মানে এইটোৱে বস্তুটো পজিটিভ হয় আপুনি চব কৰি যাওক মই ক্লাছত সেইকাৰণে ল'ৰা ছোৱালী ষ্টুডেণ্টক সদায় কওঁ পজিটিভ মোক কয় কি পজিটিভ মোৰ ঘৰৰ মানুহে কয় মোৰ বাবাই যদি কয় মা এইটো নহ'ল শব্দটোৱে নানিবা শব্দটোৱে মনলৈ নানিবা আপুনি স্মুথলি যাব মই বাৰে কওঁ সাবকনসিয়াস মাইণ্ডত সদায় ৰাতিপুৱা শুই উঠি গুড এফাৰ্মেশ্যন দি উঠা বিচনাতে এফাৰ্মেশ্যন দিয়ক উঠক আপোনাক গাড়ী লাগে আপোনাক এখন ঘৰ লাগে সপোনৰ ৱেষ্ট সাইডটো আমাৰ মানে আমি যিটো মেনিফেষ্ট কৰোঁ ৱেষ্ট সাইডে এইটো লগাই থওক ঘৰ লগাই থওক আপোনাক গাড়ী লাগে গাড়ী লগাই থওক আপুনি যদি একদম ভাল শুদ্ধ মনেৰে কৰে আপুনি 3 মান্থৰ ভিতৰত ৰিজাল্ট পাবই পাব কোন ফালৰ পৰা ইউনিভাৰ্চিটি দিব নাজানিব আপুনি ভাবিব পাৰে হয় মই আজি পাইৰাইটডাল পিন্ধি লৈ পিনি ঘৰত বহি আছো বোলে মোক আহি পিনি কোনোবাই পইচা দিব এইটো নহয় আমাৰ লাইফটো বুষ্ট কৰি দিব ৰাস্তা দেখুৱাই দিব আমাক ৰাস্তাটো আনি দিব এটো নহয় যে মই পাইৰাইট পিন্ধিলো একদম টকা পইচা মোৰ তাত আহি যাব মই আজি ঘৰত বহি আছো পাইৰাইট পিন্ধি আছো টকা আহি আছে ঘৰৰ পৰা হেতু নহয় কিন্তু মোক চক মইতো হাউচ ৱাইফ হৈ পিনি আজি মান্থলি ভাল এটা মানে এজন ভাল ফাৰ্ষ্ট মানে কি কম ভাল এটা এমাউন্ট মই ইনকাম কৰি আছো ভাল এটা হয় মইতো একো কৰা নাই মই ঘৰতে বহি কৰি আছো কষ্টও কৰা নাই কিয়া আপুনি মানুহে যে কয় যে তই কষ্ট কৰিলে পইচা পাবি কষ্ট নকৰিলে ক'ৰ পৰা পইচা পাবি বুলি যে কয় যে মই এটা কথা কওঁ এটা নাৰিকল বেপাৰী
দিনটো তেওঁ মানে নাৰিকল কাটি বিকি আছে এজন মানুহে গৈ খাব গৈ সুধিলে তোমাৰ মান্থলি কিমান ইনকাম কৰা দিনটোত নাৰিকল কাটি তেওঁতো কষ্ট কৰি আছে না নাৰিকল কাটি কষ্টই কৰি আছে বোলে 1000 তুমি যদি দিনত 10000 ইনকাম কৰিব পাৰা কোপা কৰিব পাৰিম মই নাৰিকল বিকি 1000 এ পাৰিম তাতকেটো কেনেকা বেছিকে পাৰিম তেওঁ মাইন্ডত সোমাই লৈছে মই 1000 এ পাৰিম মোৰ ডেইলি 10000 ইনকাম নহব কিন্তু তেওঁ যদি মাইন্ডত সোমাই ললে মই 10000 ইনকাম কৰিব পাৰিম সাবকনসিয়াস হ'ব হেতু আমাৰ মাইন্ডে যেটো মানে ভাবিলে হেতু হয় এটা কি আপোনাৰ সবে কয় পইচা মই এটা কলো না পইচা ইনকাম কষ্ট কৰিলে কৰিব পাৰি বুলি যে কৈছে দিনটো যে হাজিৰা কৰিবলৈ যে ওলাই যায় মানুহজন তেওঁ কষ্ট নকৰে নেকি তেওঁ কিয় পাৰা নাই কি পইচা ইনকাম কৰিবলৈ আম্বানী কি দিনটো হাজিৰা কৰি থাকে নি আম্বানী ইমান টকা হয় নহয় তেওঁ কষ্টটো একো কৰা নাই কিয়া কিন্তু তেওঁ টকা আহিছে কিয় আপুনি জানেনে এই কিছুমান মানুহে আমি যিবিলাক সুইচৰ্ট কম আমাৰ সুইচৰ্ট আছে ধৰক মই সাধাৰণ এটা এক্সাম্পল দিছে ডিভাইন কাউন্ট হৈছে পইচাৰ কাৰণে এনেকুৱা মানুহ আছে তেওঁৰ কাৰণে সুইচৰ্ট চান্টিং কৰিবলৈ কাৰণে মানুহ ৰাখি দিয়া যে মোৰ বিহাফত তুমি সুইচৰ্ট চান্টিং কৰি থাকা কাম দিয়া হেতু হৈছে প্ৰক্সি সাউন্ড মানে চান্টিং আমি তেওঁ আপোনাৰ নামত মই আজি আপুনি মোক ক'লে বাইদেউ মোৰ ব্লকেজ আছে আপুনি মোক হিলিং কৰি দিয়ক এই হেনেকুৱা কথা বহুত আছে মানে আপোনাক কি কম মই শিকাৰ ভিতৰত মই কৈছো মই ৰেকি শিকিলো ফাৰ্ষ্টতে এই বস্তুটো অকমান বুজাই দিয়কচোন ৰেকি হৈছে আপোনাৰ জাপানিজৰ এটা হিলিং টেকনিক জাপানৰ তাৰ ডক্টৰ মিকাউছুৱে এটো ইনভেন্ট কৰিছিলে আমাৰ হাতত অলৰেডি পাৱাৰ আছে আপোনাৰ তাতো আছে আপোনালোকৰ ঘৰত যদি আপুনি যদি পটকে দুখ পায় নেকি কয় দুখ পালো এনেকে ধৰে না ধৰি দিয়া লগে 10% হলো কমি যায় আমাৰ হাতত ৰেকি আছে ফাৰ্স্ট ডিগ্ৰীত আমি নিজক হিলিং কৰিব পাৰো আৰু ঘৰৰ মানুহক টাচ হিলিং বা বেলেগকো টাচ হিলিং কৰিব পাৰো সেকেন্ড ডিগ্ৰীত ডিসটেন্সত আপুনি ওয়াৰ্ল্ডৰ জতে নাথাকক হিলিং কৰিব পাৰে এক্স্যাক্টলি আৰু থাৰ্ড ডিগ্ৰীত আপোনাৰ এনেকে গৈ 5টা ডিগ্ৰী থাকে মানে প্ৰফেশনাল এজন ভাল হিলাৰ হ'ব গৈ পাৰে ঠিক এঞ্জেল তেনেকুৱা এঞ্জেলক আপুনি এঞ্জেল টু কেনেকা ধৰণৰ এঞ্জেল হৈছে মেসেঞ্জাৰ অফ গড মানে আমাৰ ভগৱানৰ মেসেঞ্জাৰ হয় আপুনি যদি এঞ্জেল নাজানিলেও আপুনি এঞ্জেল কল কৰিব পাৰে এঞ্জেলক যদি কল কৰি আপোনাক ইনফৰমেশন দিয়ে আপোনাক কাম কৰি দিব এঞ্জেল মানে এনেকুৱা হয় আমি 15 জন এঞ্জেলটো বহুত আছে আমি 15 গৰাকী এঞ্জেলক লৈ কিনে কাম কৰো আৰু যেতিয়া এঞ্জেলক মাতিব আপোনাক যেতিয়া এঞ্জেলে সাইন দিব কেতিয়া সাইন দিয়ে আপোনাক দেখিব আপোনাৰ ওচৰত বাটাৰফ্লাই আহিব পাখি দেখিব ধুনিয়া কালাৰফুল পাখি পাব তেজে জানিব আপোনাক এঞ্জেলে সাইন দিছে আপোনাৰ ভাল দিন আহি আছে আপুনি এতিয়া কেতিয়াবা ধৰক পটকে মোবাইলটো এনেকে চালে সাউতে দেখিলে 1111 এই 1133 এটো এটা এঞ্জেল নাম্বাৰ মই আপোনাক এতিয়া কোৱা লগে দেখিছে না 1133 এটো এটা এঞ্জেল নাম্বাৰ ঠিক তেনেকে এয়া এঞ্জেল নাম্বাৰ দেখা পোৱা যায় আপুনি গৈ আছে মই যদি ভাবো যে মই গৈ আছো চাই যাম মই এতিয়া মোবাইলটো নাজানো মই পটকে চালো 1133 দেখিলো গৈ আছে গাড়ীত দেখিলা আপোনাৰ 222 11 যেতিয়া দেখিব আপোনাক কিবা মানে ভাল দিন এটা আহি আছে আপোনাৰ 88 দেখিলে অ্যাবান্ডেন্স আহি আছে আপোনাৰ তেনেকে প্ৰত্যেকটো নাম্বাৰৰে এঞ্জেলৰ কানেক্টিং থাকে আৰু আপুনি একো নাজানিলেও আপুনি 11 দেখিলে এফাৰ্মেশন দিয়ক আপোনাক কি লাগে এটো হৈছে এঞ্জেল নাম্বাৰ আৰু মই এখিনটা আৰু এটা কথা মানুহবিলাকে প্ৰায় এটো মই প্ৰায় লক্ষ্য কৰি আহিছো ধৰক ৰাতিপুৱা শুই উঠি ধৰক বাটেদি যাওঁতে খালি কলহ দেখিলে মোৰ আজি কাম নহব আৰু এই বাটেদি যদি মেকুৰী পাৰ হৈ যায় আজি মোৰ কিবা কাম নহবই হেতু শুনক হেতু এটা মানুহৰ মাইন্ডত সোমাই ল মেকুৰীটো পাৰ হৈ গলে মেকুৰীৰো এটা মানে সাইন্টিফিক লজিক এটা লজিক আছে আগৰ যেতিয়া ব্ৰিটিছৰ যুগত ব্ৰিটিছৰ লৰাছলি বিলাকে মেকুৰী খুব ভাল পাইছিলে তেওঁলোকে মেকুৰী পোৱালি মানে খুব মৰম কৰিছিলে তাৰছত এই ৰাস্তা পাৰ হতে মেকুৰী পোৱালি মাৰি থৈ যায় যে তেওঁলোক খুব কান্দা কাটা কিবা কৰে এই হেইটোৰ প্ৰময় মুখ এনেকে শিকাইছিল গুৰুৱে যে মেকুৰীটো পাৰ হৈ গৈছে বুলি আপুনি যদি মাইন্ডত যদি ভাবি যায় ও মোৰ মেকুৰী পাৰ হৈ গল মোৰ এক্সিডেন্ট হ'ব মোৰ আজি দিন বেয়া হ'ব আপুনি নহলো নিজে কৰাই দিব গৈ কিন্তু ভাবিব নালাগে কলটো খালি এটো থাকিবই পজিটিভ হকছে মই কৈছিল মই নেগেটিভটো পজিটিভ বিচাৰিব আপোনাৰ খালি বাল্ডিংটো তাত আছে কি খালি হ'ব আপুনি এদিন চাবচোন কিবা হ'ব নেকি নহয় কেতিয়াও নহয় একো নহয় এদিন পজিটিভ হৈছে আজি খালি বাল্ডিং দেখিছো মোৰ আজি দিন ভালে হ'ব আপুনি ঘুৰি আহি মোক কবই ভালে হ'ব
এইবিলাক মানুহৰ মানে আগৰ পৰা মানে কৈ অহা কথা লিখিয়া বুলি ক'ব পাৰে আমি প্ৰত্যেকটোতে এতিয়া মই কৈছো মই ৰেকিটো একদম একেবাৰে যে মই মেডিটেশ্যন কৰিলো 3 ঘণ্টা 4 ঘণ্টা মেডিটেশ্যন কৰি একো মেডিটেশ্যন কৰিব নালাগে ৰেকি মই ৰাতিপুৱা শুইতে আজি শুইতে সদায় মোৰ নিজকে 12 মিনিট দিলেই হয় ৰেকি মোৰ লাইফটো পুৰা চেঞ্জ কৰি দিলে মই আজি মোৰ আৱাজ নোহোৱা মানুহজনী আৱাজ মানে কি মোৰ ভয়েস নাছিলে কেনেকুৱা ভয় মই মানুহৰ আগত কথা ক'ব পৰা নাছিলো মই কোনোবাই ভিডিও কৰি থাকিলে মই ফটো এখন তুলিবলৈ বেয়া পোৱা আছিলো বাকি ভিডিও তুলাবলৈ যেন মোৰ মাতটো ওলাই যায় মই লুকাই থাকো সেই মানুহজনী মই আজি ফেসবুকতে হওক ইউটিউবতে হওক আপোনাৰ আগত আহি কথা ক'ব পাইছো ইমান নিউজ চেনেলত গৈ কথা ক'ব কেনেকৈ পাইছো কনফিডেন্স লেভেলটো মোৰ বাঢ়িছে এইকাৰণে মই ভাবো সবেই শিকক সবেই আহক সবৰে লাইফটো স্মুথলি যাওক সবেই ঘৰ এখন বনোৱাৰ আগতে বাস্তু কৰি লওক আৰু এতিয়াও আপুনি যদি কাৰোবাৰ ঘৰত এনেকুৱা প্ৰবলেম দেখা পাইছে চাওক কৈ নিজে বাস্তুৰ মতে ৰেমেডি কৰি লওক ৰেমেডি কৰিব পৰা যাবতো ঘৰ এখন ইমান ধুনীয়াকৈ ঘৰ সপোনৰ ঘৰ এখন সজালে এখন ভাঙি দিব নেকি যে তেওঁ বেমাৰ হ'ল তেওঁ টকা পইচা নাই আপুনি এতিয়া বহুতে নাজানিছিলে এতিয়া কি কৰে মানুহবিলাকে সাউথ ফেসিং ঘৰ আপুনি যদি এপাৰ্টমেন্ট লবলৈ যায় সাউথ ফেসিং হলে মানে এপাৰ্টমেন্টৰ দামটো অলপ কম কিয় কাৰণে মানুহে ভাবে সাউথ ফেসিং হয় সাউথ ফেসিং ঘৰত টকা পইচা নাই প্ৰবলেম হয় নহয় সাউথ ফেসিং ঘৰো আমি ৰেমেডি কৰি ঠিক কৰি ল'ব পাৰো সাবচোন আপুনি কেতিয়াবা কিবা মাটি কিনিবলৈ গলে মানে যোনে জানে এইটো সাউথ ফেসিং হয় মই নেকিনো এইটো পশ্চিম সাইডে মুখ কৰি আছে মই নেকিনো কিন্তু আমাৰ আপুনি ভাবিব পাৰে ঘৰত গেট কেখন উলিয়াব পাৰে কেখন গেট উলিয়াব পাৰে আপোনাৰ বাউণ্ডাৰীটো স্কয়াৰ এটো পূব সাইডে এখন গেট উলিয়াব পাৰিম বা মোৰ ধৰক আপুনি ভাবিলে আপোনাৰ ফেসিংটো পূব সাইডে এখনে গেট হ'ব কিন্তু পূব সাইডে আমাৰ 8খন গেট থাকে 8খনৰ 1 নম্বৰত কি আছে 2 নম্বৰত কি আছে ঠিক ধৰক ইয়াত এতিয়া এখন সৰি এটো এয়া আপোনাৰ ইষ্ট 1 2 3 4 5 6 এনেকে S 1 2 3 4 এনেকে গুটেইখিনি 8 লৈকে মানে এই গেটত কোনটোত ভাল কোনটোত বেয়া কি ৰেমেডি দিব লাগে ইয়াত গুটেই বস্তুখিনি লিখা আছে এইটো ন এটো কি বুলি কয় এটো প্ৰটেক্টৰ বুলি কয় বাস্তু প্ৰটেক্টৰ বুলি কয় আপুনি আজি আপোনাৰ ঘৰত গৈ মেইন মাজত ৰখি আপুনি চাব আপোনাৰ কোন ফালে কি আছে এনেকে উলিয়াই ল'ব কম্পাসটো উলিয়াই লৈ আপুনি মাজত এনেকে চাব আপোনাৰ কিচেন কোন ফালে আছে মোক জনাব মই তেতিয়া আপোনাক কৈ দিম আচ্ছা মেম বহুতে মানে এনেকুৱা সিচুৱেচন ফেস কৰে গাড়ীখন ললে নতুন গাড়ী হয় আনাৰ লগে লগে এক্সিডেন্ট হ'ল হয় গেটতে অকমান লগাই ললে দুদিন মান পাছত আকৌ বেলৰ গুটি পৰিলে গ্লাছখন ভাঙিলে এনেকুৱা ধৰণৰ সৰু ইনসিডেন্ট যে হৈ থাকে এইটোৱে কৈছো সময়খিনি চাই ল'ব লাগে তেওঁলোকৰ গাড়ীখন কোনটো টাইমত ল'ব লাগিছিল কি কালাৰ ল'ব লাগিছিল তেওঁলোকৰ মতে কি হ'ব লাগিছিল হেতুৱে কৈছো যে ঘৰ এখন বনালো বেয়া হৈ গ'ল গাড়ী এখন কিনিলো এই গাড়ীখন লোৱাৰ পাছৰ পৰা আমাৰ বেয়াই হৈ আছে সব বস্তু চাই মেলি কৰিব লাগে আচ্ছা গুটেই বস্তুখিনি আপুনি যদি চাই কৰে তেতিয়া স্মুথলি গুচি যাব আপোনাৰ গুটেই এইখিনি কথা অকমান ৰাইজক ইয়াৰ মই কলৱে মই 13 ৰিডিং কৰি এটাতে 13 এঞ্জেল কাৰ্ডো ৰিডিং কৰা যায় ধৰক এটা কাৰ্ডৰ বিষয় অকমান কাৰ্ডে একচুয়ালি আমাৰ ভৱিষ্যতটো পাষ্ট প্ৰেজেন্ট ফিউচাৰ খিনি কোৱা যায় কাৰ্ডৰ পৰা কাৰ্ড চাই লৈ আপোনাৰ ধৰক আপোনাৰ পাষ্টত কি হৈছিল বৰ্তমান আপোনাৰ লাইফত কি চলি আছে আৰু আপুনি ফিউচাৰত কি কৰিব ৰেমেডি কি কৰিব এটো টেৰট কাৰ্ডৰ পৰা আপুনি হেখিনি কোৱা যায় আৰু এঞ্জেল কাৰ্ডৰ পৰা আমি আনসাৰ বিচাৰি পাওঁ মই এটো কৰিবলৈ এতিয়া যে আপুনি ক'লে যে মই গাড়ী এখন কিনিবলৈ গৈ আছো মোৰ কিবা আপুনি ধৰক কোৱেশ্চন দিলে মোক কোৱেশ্চন ক'লে মই এটো কোৱেশ্চন ক'লে মই গাড়ী এখন কিনিব মই তেতিয়া চাই লওঁ আপুনি গাড়ীখন কিনিলে কি হ'ব ভাল হ'ব নে বেয়া হ'ব ধৰক ইয়াত আহি যাব কি কৰিব লাগিব ৰেমেডি এঞ্জেল কাৰ্ডত ওয়াটাৰ চাৰ্জিং যেটো টেকনিক ন ওয়াটাৰ আমি ওয়াটাৰ যেটো মেনিফেষ্ট কৰো হেতু মানে কুইক কাম কৰে আপনি ৰাতিপুৱা শুইঠি ওয়াটাৰ চাৰ্জ কৰোতে যে পানী গ্লাস টা লল আমি সাধাৰণতে শুইঠি পানী গ্লাস খোৱা যায় শুইঠি পানী গ্লাস ললে লৈ আপনি এফাৰ্মেশন দিয়ক যে এইখিনি পানী খাই মই সম্পূৰ্ণ সুস্থ হলো হেলথি হলো এনাৰ্জেটিক হলো বা আপোনাক যি লাগে মানি লাগে গাড়ী লাগে ঘৰ লাগে আপনি পানীত কৈ খাও আপোনাৰ এটো যদি আপনি মনেদি কৰে 21 ডেজৰ ভিতৰত পাই যায় আৰু বহুতে ৰিজাল্ট পাইছে মানে ওয়াটাৰ মেনিফেষ্ট কৰি ওয়াটাৰ এটা মানে হাই টেকনিক হয়
মেনিফেষ্ট কৰা আৰু লগতে ষ্টুডেণ্টক এতিয়া আপোনাৰ ল'ৰা ছোৱালী স্কুললৈ ওলাই যায় আপুনি এটলিষ্ট পানী বটলটো ফিল্টাৰৰ পৰা পানী বটলটো দিয়ে সেইকণ টাইম পায় ন ৱাটাৰ উলিয়ালে ফিল্টাৰৰ পৰা উলিয়াই দিওঁতে এই কৈ আহক যে মোৰ ছোৱালীজনী আজি স্কুলত গৈ ভালকৈ পঢ়িলে তাইক মিছে মৰম কৰিলে তাই ৰিজাল্ট ভাল কৰিলে এই বস্তুখিনি ষ্টুডেণ্টক কি লাগে তাই আজি স্কুললৈ ভালকৈ গ'ল ঘৰলৈ ধুনীয়াকৈ ঘূৰি আহিলে প্ৰটেকশ্যন আপুনি প্ৰটেকশ্যনৰ কথা কৈছিলে প্ৰটেকশ্যন তই প্ৰটেকশ্যন কেনেকৈ দিওঁ আপুনি ৰাতিপুৱা শুই উঠিয়ে মোৰ মানুহজন সম্পূৰ্ণ সুস্থ সবল হ'ল বুলি মনেদি ভাবি প্ৰটেকশ্যন দিয়ক আমাৰ চিম্বল আছে ৰেকিৰ পৰা চিম্বল আছে এঞ্জেলৰ পৰা চিম্বল আছে বা ৰুনছ মই যিটো কৈছোঁ ৰুনছৰ পৰা চিম্বল আছে কিন্তু সেইখিনিয়ে আপুনি কৰিব নোৱাৰিলেও আপুনি একো নাজানে আপুনি ধৰক ক্লাছ 1ত পঢ়া ষ্টুডেণ্টৰ লিখিয়াকৈ আপুনি পানীখিনি চাৰ্চ কৰি দিয়ক এনেকুৱা কাম আহে কাৰণ মই কৰিছোঁ মই কৈছোঁ ন কৰ্ণাটকৰ এটা ফেমিলি দুইজন হাজবেণ্ড ৱাইফ ডক্টৰ হয় দুইজনে ডক্টৰ হয় ল'ৰা ছোৱালী হাজবেণ্ড ৱাইফ আৰু তেওঁৰ মাকৰ 5টা বটল আপোনাক মই ফটো দেখাইছোঁ 5টা বটল পানী এভৰিডে ৰাতিপুৱা দিয়ে আৰু মোক এভৰিডে মানে এভৰি মান্থৰ তেওঁলোকে মোক চেলাৰী হিচাপে এটা পইচা দিয়ে যে মই এই ৱাটাৰ চাৰ্জিং কৰি আছোঁ অকল ৱাটাৰ চাৰ্জৰ কাৰণে আৰু তেওঁলোকক কয় মই যোনদিনাখন ধৰক মই একো নকৰোঁ মই খালি মনেদি কওঁ যে মোক সেই ইউনিভাৰ্ছ তেওঁলোকে মোক ইমান বিলিভ কৰি কেনে পানীখিনি দিছে তেওঁলোকে যিটো ভাবি কেনে পানীখিনি খায় সেইটো যে হৈ যায় বুলি কৈ আমি ৰেকি ব্লেছ বা এঞ্জেল ব্লেছ বুলি লিখি দিওঁ অকল এটা ৱৰ্ডে তেওঁলোকে যে যোনদিনাখন মই সেই ৱৰ্ডটো নিলিখোঁ তেওঁলোকৰ বোলে কিবা এটা নহয় কিবা এটা প্ৰব্লেম হয় সেইকাৰণে ৰাতিপুৱা শুই উঠিয়ে 7টা বজাত মোৰ মেছেজ আহে পানী বটল অকল তেওঁলোকৰ নহয় কাৰোবাৰ দোকানৰ আহে মেম আজি মোৰ দোকান চলা নাইকে পানী ৱাটাৰ চাৰ্জ কৰি দিয়ক ডিব্ৰুগড়ৰ এটা ক্লাইণ্ট তেওঁলোকে দি থাকে প্ৰায় দিয়ে গুৱাহাটী কেইবাখনো দোকানে দিয়ে মানে প্ৰায় মোক ৱাটাৰ মানে চাৰ্জ কৰিবলৈ দিয়ে সেইটো এটা ৱাটাৰ চাৰ্জিং টেকনিক হয় আৰু ষ্টুডেণ্টক ধৰক এতিয়া পানী বটলটো স্কুলত খাই লৈ তেওঁ ফ্ৰেছো হৈ থাকিলে হেল্থিও হৈ থাকে সেইটো হৈছে ডিভাইনৰ পানী ডিভাইন ৱাটাৰ বুলি ক'ব পাৰি বাকী এই ৱাটাৰ চাৰ্জিঙৰ টেকনিক এইটো আৰু আপোনাৰ মই কৈছোঁ মই এতিয়া এইটো লাইনত এইখিনি টাইমত আজি 47-48 ইয়াৰ্ছৰ পাছত মই কেনেকৈ আহিলোঁ কি হ'ল মোৰ আগৰ লাইফটো কি আছিল মই নিউমলজি মতে আমাৰ 40 ইয়াৰ্ছৰ আগৰ লাইফটো চাই নিউমলজিত মূলাংক আৰু ভাগাংক বুলি কয় মূলাংকটো যিটো মূলাংকটো হৈছে আমাৰ মোৰ ধৰক ডেট অফ বাৰ্থ 11 টো 1 + 1 2 টো হৈছে আমাৰ ৰিপ্ৰেজেণ্ট কৰে মুন ৰিপ্ৰেজেণ্ট কৰে মুনটো হৈছে 15 দিন নাইকিয়া হয় 15 দিন ওলায় তো মোৰ লাইফটো এনেকুৱা আছিল আপছ এণ্ড ডাউনছ আছিলে ঠিক আপোনাৰো আপুনি কৈছে ন আপোনাৰ 29 হয় আপোনাৰ আগৰ লাইফটো আপছ এণ্ড ডাউনছ আছিলে পুৰা আছে আপছ এণ্ড ডাউনছ আছিলে লগতে আপুনি মানুহজন ইমোচনেল হয় কোনোবাই যদি আপোনাক সৰু কথা এটা কয় আপুনি মানে আবেগিক হৈ যায় হাৰ্ট হৈ যায় হয় না এইটো আপোনাৰ কিন্তু এতিয়া আপোনাৰ ভাগ্যাংটো মই আপোনাক শেষ হোৱাৰ পাছত মই আপোনাক ভাগ্যাংটো চাই দিম আপোনাক কিমান কি হয় আপুনি আপোনাৰ লাইফত এইটো হৈ আহি থাকিব এতিয়া যেনেকে মোৰ এতিয়া গোটেই ভাগ্যাংটো চাবলৈ গ'লে মোৰ 1 ওলাইছে 1 টো হৈছে কিং 1 টো মানে আমাৰ ৰিপ্ৰেজেণ্ট কৰে কিং কাৰো তলত নুঘূৰে কিঙৰ পিছত চব ঘূৰে ন মানে চানৰ পিছত আমি চব সৌৰজগতখন চানৰ চ' মই ক'বলৈ যোৱা নাই মই এতিয়া চান হৈ গৈছোঁ কিন্তু মই এজনী হাউচ ৱাইফ কোনো নাজানে ডিফুৰ সৰু চহৰ এখনত সোমাই থাকে কোনো গম নাপায় কিন্তু এতিয়া মই জানো আধা বহুত মানুহে মোক জানে কিহৰ কাৰণে মোৰ এই নিউমলজি মতে মোৰ চান এতিয়া মোৰ অলপ ফ'কাছত মই আহিছোঁ বুজি পাইছে এইটো হৈছে নিউমলজি চাই লৈ আমি গম পাওঁ আপোনাৰ লাইফত কি হ'বলৈ গৈছে কি হ'বলৈ আহি আছে আৰু আমাৰ ল'ৰাৰ অলপ ডেট অফ বাৰ্থটো 5 আগষ্ট তো 5 আগষ্ট তোমাৰ বুধ হয় বুধ ৰিপ্ৰেজেণ্ট কৰে বুদ্ধি তোমাৰ বুদ্ধি আছে তাৰপিছত তোমাৰ অলপ চঞ্চল গ্ৰহ হয় বুধটো মই নাজানো বুধটো এতিয়া তোমাৰ বুধতে চাব লাগিব তো 5 আগষ্ট যেতিয়া বুধ হয় তুমি ফ'কাছত আহিবা তোমাৰ ভাল হ'ব ভাল হৈ আহি আছে তোমাৰ ভালকে ডিটেইলছকে মই পাছত তুমি ডেট অফ বাৰ্থ দি দিবা মই ধুনীয়াকৈ চাই দিম বা 13ত চাই দিম তোমাৰ যিটো ইয়াত আগবাঢ়িছা এইটো লাইনত অন মানে ইউটিউবত হওক তোমাৰ ফিউচাৰ কেনেকুৱা হ'ব মই চাই দিম আৰু এইটো প্ৰফেশ্যনত অকল অসমততো বহুত আছে মই কৈছোঁৱে অসমত বহুত আছে মই এইটোৱে কৈছোঁ মই আপোনাক কৈছোঁ মই জানো মই টেৰট কাৰ্ড চাব জানো মই এঞ্জেল কাৰ্ড চাব জানো মইহে জানো মোতকৈ কোনেও নাজানে এই ভাৱটো মই যদি আনো মোৰ এনাৰ্জি ডাউন হৈ যাব বুজি পালে
সেইকাৰণে আমাৰ মনটো মই জানো বহুত আছে অকমান ভাল ভাল কাম কৰি আছে বহুতে ভাল বাস্তু বহুত ভাল ভাল কাম কৰি আছে অসমত মই দেখিছো ময়ো তেওঁলোকৰ পৰা এটা হলো শিকো ম্যাক্সিমাম ধক পুৰুষে কৰে কিন্তু মহিলা আছে এতিয়া বহুত হৈছে আমাৰ জিলাত আছে নে মই কাৰ্বি আংলঙত মই নাজানো কাৰণ মই কাৰ্বি আংলঙৰ এতিয়া বহুত জায়গাৰ পৰা হাওৰা ঘাট হক ডংকা ডকমকা বহুত পৰা মোৰ তাত আহে ক্লায়েন্ট বুকাজান চাৰিফালৰ পৰা আহে কিন্তু মই শুনা নাই থাকিব পাৰে এতিয়া মোৰ ভিডিও চাই কিনে কোনবা ক'ব পাৰে হয় ময়ো আছো কিন্তু মই গম পোৱাত নাই এটো ক'ব না যাও যে মই ফাৰ্স্ট মই কৰিছো এটো নহয় থাকিবও পাৰে কিন্তু এস্ট্ৰোলজাৰ আছে এস্ট্ৰোলজাৰ ভাল ভাল আছে আমিও ময়ো আগতে দেখুৱাইছিলো তেওঁলোকক আছে ডিফুট এস্ট্ৰোলজাৰ আছে আৰু ধৰক মানে মহিলা বিলাক মানে কমফৰ্ট জোনৰ পৰা ওলাব নিবিচাৰে বহুত মহিলাক দেখিছো পঢ়া-শুনা কৰাৰ পাছতো হাউসৱাইফ হৈ বহি থাকে আৰু মানে তেওঁলোকে প্ৰকাশ নকৰে বহুতখিনি তেওঁলোকে টেলেন্টেড হ'ব পাৰে কিন্তু ওলাই আহিব নিবিচাৰে ঘৰখনৰ কাৰণেও ওলাই আহিব নিবিচাৰে সেইটো পৰিৱেশটো ঘৰত নাই তুমি নাযাবা এনেকুৱা ক্লায়েন্ট পাইছো হয় হাজবেন্ড কৰৰপতি হ'ব পাৰে কিন্তু মই ভাবো মাইকি মানে সৰু জব এটা হলো নিজৰ কাৰণে কিবা এটা হলো নিজৰ স্বাৱলম্বী হ'ব লাগে মাইকি ওলাই আহিব লাগে ওলাই হক না মই আজি যদি 45 ইয়াৰ্স 47 ইয়াৰ্সত ওলাই আহিব পাৰিছো মই আজি মোৰ কৈছো হাজবেন্ড এনেকুৱা অসুস্থতা তথাপিতো মই সপ্তাহত দুদিন ডিফুট থাকো 3 দিন গুৱাহাটীত থাকো জোৰহাট যাও ডিব্ৰুগড় যাও মই সবতেটো ঘুৰি ফুৰো না মই যদি ভাবিলো হয় মোৰ হাজবেন্ড বেমাৰ মই আজি ঘৰতে সোমাই থাকো মই ঘৰতে গৈ মোক আজি আপুনিও নাজানিলে হয় কোনেও নাজানিলে হয় ওলাই হকছুন কিন্তু এনেকুৱা হয় কিছুমানক হাজবেন্ডে জব কৰিবলৈ নিদিয়ে হাহু হহুৰে বেয়া পায় ময়ো এটা টাইমত কিজানি হেনুকা আছিলো নাজানিছিলো এটো বস্তুটো এটো কাৰণে মই মোৰ ছোৱালীক কওঁ যি মন যায় কৰা কৰি লোৱা লাইফত যি কৰিব লগিয়া আছে কৰি লোৱা নিজৰ কামখিনি কৰি যোৱা মানে কি আমাৰ লাইফটো ক'বলৈ গলে মই আজি আপোনাৰ লগত কথা পাতি আছো কাইলৈ গৈ মোক কি হয় কি কাৰণ নিজে এনজয় কৰি ল'ব লাগে এনজয় নিজৰ গুটে বস্তুখিনি মানে যি বিচাৰে মনে দি কৰি ল'ব লাগে আৰু এটা কথা কওঁ মই ভাবো কিবাটা মই ভাল কাম কৰিছিলো কাৰণ আজি এই বস্তুটো মই শিকিব পাৰিলো বা কৰিব পাৰিলো 100 জনক মই আজি হেল্প কৰিব পাৰিছো কাৰবা সংখাৰত মই কাৰবা ঘৰ লৰাছলি নাই তেওঁলোকক মই লৰাছলি কাৰবা ক্যান্সাৰ পেশেন্ট আছে মই ক্যান্সাৰ পেশেন্টক ঠিক কৰিব পাৰিছো ডিপ্ৰেছন জোন কাউন্সেলিং লৰাছলি মোৰ এতিয়া মই নিজেও নাজানো কিমান মই কৰিছো কিমানখিনি এই বস্তুখিনি আপোনালোকে নিজৰ মাইন্ডত পজিটিভ হৈ কিনে ওলাই আহক কৰিব পাৰিম বুলি ভাবক মই যেহেতু পাৰিছো মই কলুৱে মই মোৰ লাইফ কি আছিল মই যেতিয়া পাৰিছো আপোনালোকও পাৰিব নিশ্চয় সবে পাৰিব কিন্তু কথাটো আৰু এটা কথা ভিডিও বিচাৰিছো মানে পলিটিচিয়ানৰ কথা 5 বছৰ যি কি আহিলে তং ঘৰত সদায় হাজাৰ হাজাৰ মানুহ অফিসত গলেও সাৰ গলেও সাৰ তেওঁ যেতিয়া টিকেট নাপায় মানুহজন মানে গৈ থৈ ডিপ্ৰেছন হৈ যায় বা কিবা এটা কাৰণত মানে ঢুকাই যায় এই বস্তুটো কেনেকুৱা মানে এটো এটা গ্ৰহৰুৱা কথা থাকে আৰু তেওঁৰ হেকিন টাইমত তেওঁৰ মানে থাকিব লাগিছিল আৰু জিতু মানে গ্ৰহ নিউমোলজি মতে তেওঁ বা বাস্তুৰ মতে তেওঁ হেকিদিন ভোগ কৰিব লাগিছিল ভোগ কৰিলে তেওঁ যদি কাৰ্মিক ভাল কাম কৰি গৈছে তেওঁ আকৌ ৰিটাৰ্ণ হ'বই ৰিটাৰ্ণ হৈ আহিবই কিন্তু তেওঁ বলে এটো টাইমত মই কৈছিনা অহংকাৰ ইগো কাৰ্মা হে বস্তুটো মানে মই ক'বলৈ না যাও পলিটিচিয়ান এনেকে ইগো হৈছে কাৰ্মা হৈছে কিবা হৈছে গ্ৰহৰ থাকে 1 নম্বৰ গ্ৰহৰ থাকে বাস্তুৰ থাকে এইবিলাকৰ ওপৰটো ভিত্তি কৰি পিনি হয় আৰু কাৰ্মা ওপৰটো হয় আৰু হিহতকটো চাগে 50% ৰাইজে গালি দিয়ে 50% তো ভাল পায় সেই ভালখিনিৰ পৰা তেওঁলোকে ব্লেসিং পায় আগবাঢ়ি যায় আৰু হয় কেতিয়াবা কাৰবাৰ হাইও লাগে মানে কাৰ্মাও লাগে ধৰক কোনোবাই বেয়াকে ক'লে লাগিবও পাৰে যদি তেওঁ যদি পজিটিভ থাকে একো নহয় মানে তেওঁ ভাল কাম কৰিলে ভাল হ'বই হ'ব 100% আজি কিবা ভাল কৰিছে কাৰণে তেওঁলোকে এটো লাইনত আহিব পাৰিছে আৰু তেওঁলোকে পাব্লিকৰ কাম কৰিছে ভাল কৰিছে 100 জনক ভাল কৰি দুজনক বেয়া কৰিলে এটো সেই দুজনকো তেওঁলোকে কিজানি ভাল কৰিবলৈ চাইছে হোৱা নাই এনেকুৱা হ'ব পাৰে
এইখিনি কথা আপোনাক আকৌ সুধিব বিচাৰোঁ ধৰক কিছুমানে ধৰক গাড়ীত ট্ৰাকত চেণ্ডেল বা কিছুমান ঘৰত মানে ধৰক বুঢ়ী নজৰালে মুখ কালা সেইটো একচুৱেলি মই কওঁ নিগেটিভ সেইটো লগাব আপুনি সেইটো মই এইটোত কথাত কওঁ আপুনি মাৰ্চিডিজ গাড়ীখনত লিখা থাকে নেকি বুঢ়ী নজৰালি মুখ কালা অসম্ভৱ লিখা থাকে ক'ত লিখা থাকে ট্ৰাকত ৰিক্সাত অটত বুজি পালে মই কি ক'ব বিচাৰিছো মাৰ্চিডিজ খনত লিখা নাথাকে মোৰ গাড়ী আৰে আমাৰ চকু ক'ত পৰিব মাৰ্চিডিজ খনতে পৰিব ডাঙৰ ডাঙৰ গাড়ী বিলাকেতো চকু কিন্তু ডাঙৰ গাড়ী লিখা আছে নেকি মোৰ গাড়ীখনত চকু পৰিলে তোমাৰ মুখ নাথাকে ট্ৰাকত লিখা থাকে এইটো হৈছে বিলিফ চিষ্টেম তেওঁলোকৰ মাইণ্ডছেটটো এইটোৱে হৈছে মোৰ গাড়ীখন বেয়াকে চাব বেয়া হ'ব কিন্তু ভুংকে উলিয়াই লৈ গৈছে মাৰ্চিডিজ কোনো একো নাই ভালতে চাব ভাল লাগিছে দে গাড়ীখন হয় নহয় আজিকালি এটা হেৰি হৈ গৈছিলে মানুহবিলাকৰ এটা লাইফষ্টাইলটো হেৰি ষ্টেটাছটো মেইনটেনেন্স বেছি কৰে মোৰ তাত আইফোন আছে বা মোৰ আইফোনৰ কেনেকুৱা ধৰণৰ মানে পজিটিভটো কেনেকুৱা আইফোন আছে বুলি হয় ষ্টেটাছ মেইনটেইন কৰিব লাগে ষ্টেটাছৰ ওপৰতো মানুহৰ হেৰিটো দেখা পোৱা যায় ষ্টেটাছত গম পোৱা যায় মানুহজন কেনেকুৱা হয় আৰু এইটো ষ্টেটাছৰ কথা কৈছে আৰু মই আৰু এটা ষ্টেটাছৰ কথা কওঁ ধৰক ফেচবুকত কিবা এটা পোষ্ট দিয়া আগতে আমি চিন্তা কৰি ল'ব লাগে পোষ্টটো আপুনি কি পোষ্ট দিছে আপোনাৰ কেৰেক্টাৰটো ওলাই পৰে আপুনি যদি পজিটিভ পোষ্ট দিছে মানুহজন ভাল দি আজি যদি মই গৈ লৈ পিনে মোৰ পেজত গৈ কিনে মই এটা বেয়া কিবা এটা কৰি দিওঁ মোৰ কেৰেক্টাৰটো কেনেকুৱা গম পোৱা যাব আপুনি হোৱাটছএপত কিবা এটা ষ্টেটাছ লিখিলে কি কাৰণে লিখিছে ষ্টেটাছ কোনোবা এজনে চাওক আপোনাক চাওক চালে সেইজনে চালে 100জনেও চালে আপোনাৰ কেৰেক্টাৰটো গম পাই গ'লেনে আমি সদায় সেইকাৰণে মই কওঁ মই ষ্টুডেণ্টক মই কেতিয়াবা ফোন আহে মেছেজ আহে দেখোঁ ষ্টেটাছত লিখা আছে বৰিং লাইফ মই তেতিয়া কওঁ ফাৰ্ষ্টতে বৰিং লাইফটো আঁতৰোৱাচোন তাৰপিছত মোৰ লগত কথা পাতিবা তেওঁ নিজেই কৰি ল'লে বৰিং লাইফ বৰিঙে হৈ থাকিব ন এনজয় কৰা লাইফ এনজয় কৰা আহিছোৱে লাইফত এনজয় কৰিবলৈ কোনোবাই তুমি আজি আপোনাৰ ঘৰত কোনোবাই মোৰ গাড়ী নাই বুলি কান্দি থাকিলে কোনোবাই গাড়ী দিবহি নেকি নিদিয়ে নিজে কৰিব লাগিব নিজে পজিটিভ হৈ কৰিব আৰু যদি আপুনি ভাবে মই ক'ৰ পৰা গাড়ী কিনিব পাৰিম মই ক'ৰ পৰা মাটি কিনিব পাৰিম মোৰতো পইচাই নাই নহ'বই আৰু এইখিনি কথা মই আপোনাক সুধিম ৱাইফ হাজবেণ্ডৰ ৰিলেশ্যনশ্বিপৰ কথা ধৰক মানুহজন ওলাই গ'ল কিবা কাৰণত ফোন ৰিচিভ কৰিব পৰা নাই বা দেৰিকৈ হ'লে সেই মানুহজন গেট দুৱাৰখন নোখোলা আগতে মাইকীজনী সেই গালি দিয়া আৰম্ভ কৰিলে মানুহজন সোমোৱাই নাই ঘৰত সেইটোৱে কথা সেই বস্তুটো চাওঁ আমি জাজমেণ্ট কৰিব নালাগে মোৰ মানুহজন ওলাই গ'ল মোৰ ফোন ধৰা নাই কাৰোবাৰ লগত আছে নেকি কিবা কৰিছে নেকি তেওঁ কিবা বেয়া কামত গ'ল নেকি আমি জাজমেণ্ট কৰিব নালাগে তেওঁক আহকচোন তাৰপাছত সোধক পজিটিভে সোধক যেতিয়া তেওঁ ভালকৈ সুধিব তেওঁ মানুহজনেও যদি বেয়া কামো কৰি আহে ন মোৰ মানুহজনে মোৰ ওপৰত ইমান বিলিভ কৰে মোক একো কোৱা নাই তেওঁ সেই পিছত এই বেয়া কামটো কৰিবলৈ চিন্তা কৰিব হয় নে নহয় কওকচোন যদি তেওঁ অহাৰ লগত ক'ত গৈছিলা কি কৰিলা তুমি এনেকুৱা পাছত দুইজনক কাজিয়াহে হ'ব বেয়াকে লাগিব সেইকাৰণে হয় ৱাইফ হয় বিশ্বাস কৰক বিশ্বাস কৰি কিনে চলক হয় নহয় মানে আৰু মই জাজমেণ্ট কৰিব লাগে কেতিয়াবা ধৰক এইটো ৰিলেটেডে হয় কেতিয়াবা মই আপুনি মোক ফোন কৰিলে অথনি মই ধৰিব পৰা নাই তেওঁ বেছি ইগ' দেখাইছে ফোনটোকে মোৰ ধৰা নাই এইটো নহয় তেওঁ বা কি চিষ্টেম হেৰিত আছে ফোনটো ধৰা নাই তেওঁ বা কিহত পৰি লৈ ফোনটো ধৰা নাই আমি আগতে সেইটো চিন্তা কৰি ল'ব লাগিব জাজমেণ্ট কৰিব নালাগে মানুহক আৰু আমাৰ এই কি কোৱা হৈছে মানে খং নকৰোঁ এনেকৈ 5টা আমাৰ নীতি আছে ঠিক তেনেকৈ আৰু এটা মই কওঁ মোৰ ফালৰ পৰা কাৰো লাইফত ইণ্টাৰফেয়াৰ কৰিব নালাগে বেলেগৰ লাইফত সোমাবগৈ নালাগে আমি তেওঁলোকে মানে আছে চলি থাকক বহুতখিনি কথা পাতিলোঁ মেম আৰু এইখিনি কথা অলপ ওমেন এম্পাৱাৰমেণ্টৰ কথা পাতোঁ মানে চিটি লাইফতে হওক বা জেনেৰেল লাইফতে হওক বহুত মহিলাবিলাকে সাইলেন্ট হোৱাটোহে বিচাৰে মানে ধৰক মানে বাছত উঠিলেও মলেষ্টেড হৈ যায় বা কিবা কাৰণত কিবা এটা ইনচিডেণ্ট হয় তেওঁলোকে মানে চুপচাপ থাকে ঘৰতো তেনেকুৱা এই অত্যাচাৰটো মানে তেওঁলোকে ভইচ ৰেজ নকৰে প্ৰথম দিনাখনৰ পৰাই আমি সাইলেন্ট হ'ব প্ৰথম দিনাখনৰ পৰাই প্ৰটেষ্ট কৰিব লাগে যে ঘৰত এতিয়া প্ৰথম দিনাখন আহিয়ে যদি তেওঁ ডমিনেট হৈ যায় ন সেই ডমিনেটে হৈ গৈ থাকিব আপুনি বাছত উঠিছে তেওঁক দেখিছে মানে লগে লগে কৰক
তেতিয়া ইজনেও সাহস পাব তোমাৰ লগত আৰু এগৰাকী বহি আছে ভৱিষ্যতলৈ তেওঁকো যদি কোনোবাই কিবা কৰে এনেকে কৰিছিল ময়ো এইটো কৰোঁ বুজি পাইছে কথাটো প্ৰথম দিনাখনৰ পৰাই আমি প্ৰথম দিনাখনে যদি আমি দাবি যাওঁ দাবিয়ে গৈ থাকিম উঠিব নোৱাৰিম কেতিয়াও আমি উঠি গৈ থাকিব লাগে আমি কোনোবাই কিবা কৰিছে লগে লগে আমি উত্তৰটো দিব প্ৰত্যুত্তৰ দিব লাগে যে কিয় তেতিয়া সেইজনেও আকৌ তেওঁক যদি আমি প্ৰত্যুত্তৰ নিদিওঁ তেওঁ গৈ আৰু এজনী কৰিবগৈ নে এক্স্যাক্টলি এই আৰম্ভণিতে যদি আমি দমাই দিওঁ ডুবি যাব মোৰ মতে এইটো হয় 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 বহুতখিনি আমি কথা পাতিলো মেম আৰু জেনেৰেল যি মানুহবোৰ মানে আপোনাক কেনেকা ধৰণৰ কন্টেক্ট কৰিব ধৰক পাৰে মই হোম ভিজিটো কৰোঁ মই বাস্তুৰ কাৰণে হোম ভিজিট কৰোঁ আৰু মোৰ ঘৰতো আহে আৰু মোৰ অফিচো আছে মই ক'লোৱে আপোনাৰ এইখিনি কি কয় CM বাংলোৰ ফ্ৰণ্টত মোৰ অফিচ আছে আৰু লগত ঘৰত ভিজিট কৰোঁ আৰু আপুনি মোৰ মোবাইল নাম্বাৰ দি দিব কাৰোবাৰ কিবা মই যদি ভাবোঁ মোৰ পৰা যদি কাৰোবাৰ এটা প্ৰব্লেম সলভ হয় ময়ো ব্লেছিং পাম তেওঁলোকৰো এটা ভাল হ'ব আৰু এটা কমন আৰু দৰিদ্ৰ পৰিয়াল ধৰক একদম বিলো পৰিয়াল আৰু তেই যাৰ নেকি ফিজ দিবলৈ একেবাৰে ক্ষমতা নাথাকে তেওঁলোকৰ কাৰণে কেনেকুৱা ধৰণৰ ফিজটো আপোনাৰ মই আননন পাৰ্সন মোৰ ওচৰত আহে মেম এনেকুৱা প্ৰব্লেম হৈছে তাৰপিছত মই প্ৰভাইড কৰোঁ মই ধৰক মই ক্ৰিষ্টেল প্ৰভাইড কৰোঁ বা হিলিং কৰক বা কিবা কবচ আছে কবচ দিলোঁ মেম এতিয়া নলওঁ পইচা নাই অকল লৈ লোৱা তুমি তেওঁ থাকি কেনে মোক নাই কোৱা নাই নাথাকি কেনে মোক নাই কৈছে মই তেওঁলোকক হেল্প কৰোঁ তেনেকুৱা মানুহ মোৰ ওচৰলৈ আহক মই হেল্প কৰোঁ মোৰ ঘৰৰ কাম কৰা মানুহৰ পৰা মই যাকে পাওঁ মই হেল্প কৰোঁ মানে মই দিছোঁ এনেকুৱা হিলিঙৰ বহুতৰে মই দুখীয়া মানুহৰ হওক যাৰ প্ৰব্লেম হয় মই ফ্ৰীকে কৰিছোঁ আৰু কৰোঁ মই ফ্ৰীকে আৰু শেষত এটা কুৱেশ্যন আপোনাক স্পেচিয়েলি ইমানখিনি মাজত আপোনাৰ লাইফটো ঘৰতো পেচেণ্ট আছে প্লাছ ল'ৰা ছোৱালী কেৰিয়াৰ বিল্ড আপ কৰা ঘৰখন সজোৱা এই প্ৰফেশ্যনত আপুনি নিজে ইমান ব্যস্ততাৰ মাজত কেনেকুৱা আপুনি নিজকে হেলদি লাইফষ্টাইল প্লাছ ইমান ধুনীয়াকৈ ৰাখিব পৰা ইমান হাজি কাজি সদায় এনি টাইম এইটো মোক ইউনিভাৰ্চেল জানি কিবা এটা ভাল কাম কৰাৰ কাৰণে মোক হেল্প কৰিছে মই ইউনিভাৰ্চৰ ওপৰত মই বিলিভ কৰোঁ মই বিচনাৰ পৰা শুই উঠে মই ক'লো ন মই এফাৰ্মেশ্যন দিওঁ আই এম হেল্থি আই এম বিউটিফুল আই এম এনজয়িং আই এম মানে ৱেল্থ আই এম মানি মেগনেট মানি লাভছ মি মই এইকেইটা কৈয়ে মই নামো আহোঁ আৰু ঠিক তেনেকৈ হয় মোৰ আগৰ লাইফতকৈ এতিয়ালৈ বহুত 100% বেটাৰ আগতকৈ এতিয়া মোৰ মানে বহুত বেটাৰ হয় ডে বাই ডে মোৰ বেটাৰ হৈ গৈয়ে আছে লাইফটো মই এনেকৈ চাব লগা হোৱা নাই আৰু এতিয়া হয় মেম আপোনাক মানে কেনেকৈ ক'ম মোৰ এনেকুৱা ইনচিডেণ্ট আছিলে মোৰ লাইফত মই কেমেৰা আগত ক'ব নোৱাৰোঁ মানে এনেকুৱা আছিলে মোৰ সেইখিনি মোৰ এতিয়া বেটাৰ হৈ গৈ আছে কাৰণ পজিটিভ মই নিগেটিভতো পজিটিভ বিচাৰি পাওঁ আমি বহুতখিনি পাতিলোঁ আৰু স্পেচিয়েলি আপুনি আমাৰ ষ্টুডিঅ'ত অহাৰ কাৰণে আপোনাক স্পেচিয়েলি মেনি থেংক ইউ টু ইউ তাৰপিছত আপোনাৰ পৰিয়াল স্পেচিয়েলি আপোনাৰ হাজবেণ্ড যাতে এই বেমাৰৰ পৰা আৰু মানে সদায় মানে ভালে যাওক আমি প্ৰে কৰিম আৰু আপোনাৰ ল'ৰা ছোৱালী সদায় তেনেকৈ হাঁহি ধেমালিৰে ফেমিলি হেপী ফেমিলি বহুত ধন্যবাদ আপোনাকো আপোনাৰ ল'ৰাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আপোনালোকৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ভাল হ'ব থেংক ইউ আৰু আপুনি মোক ইয়ালৈ মাতাৰ বাবে তাৰ বাবে বহুত ধন্যবাদ অ'কে থেংক ইউ ছ' মাছ এতিয়ালৈ আমি কাৰ্বি আংলং ৰাইজক আমি নমস্কাৰ দি আজি নমস্কাৰ